ट्राइबेलफोरनि गेजेराव बर'फोरनि गेजेराव हाथियार लाग्रा आफादा जोनोम जानो गोनां जाबाय भिडिअनि फुटेजखौ एसे खोनासंलां অভিজিৎ শৰ্মা আপোনাৰ কাৰণে এতিয়া ইণ্টাৰ বামুণ শৰ্মাক মানুহে তেৰা চকুৰে চাব আৰু আপোনালোকে এতিয়া দেখিলে আগত যদি 10% বেয়া পাইছিলে এতিয়া 90% মানুহে আপোনাক বেয়া পাব ইণ্টাৰ বামুণ শ্ৰেণীকে মানুহে তেৰা চকুৰে চাব ओके थैंक यू सो मच इनिसियाननि ग्रुपनिफ्राय खारनाय मानसिखौ लोगो मोननानै हाथियार लाग्रा उपेन ब्रह्मनि नाजानाया फेलें जादों বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই নিজে ফোন কৰিছোঁ বিশ্বজিৎ দৈমাৰীয়ে গংগাত গৈ পেলাই গা ধুবলৈ প্ৰয়োজন নাই অভিজিৎ শৰ্মাই ক'বলৈ বিচাৰিছে তেতিয়াহ'লে তেওঁ প্ৰথমেই আমি ক'ব লাগিব ট্ৰাইবেল সংঘ বা CC2R ফালৰ পৰা আমি তেওঁক ক'ব লাগিব যে তেওঁ অসমৰ ইতিহাসটো নাজানে बिथांमोननि सबखनाय नासयनायाव बर'फ्रा दिल्लीनि लांगोनायाव आन्दोलन खालामनो गोनां जाबाय गुवाहाटीनि लांगोनायाव आन्दोलन खालामनो गोनां जाबाय ट्राइबेलफोरनि गेजेराव बर'फोरनि गेजेराव हाथियार लाग्रा आफादा जोनोम जानो गोनां जाबाय কথা আইনী প্ৰক্ৰিয়াত আছেতো আইনৰ প্ৰক্ৰিয়াত হ'ব সব বিচাৰ হ'ব আপোনালোকৰ কাহিনী সব গম পাব মানুহে भिडिअनि फुटेजाव खोनाखाबाय सानसे समाव डियार नावला सारा बुंदोंमोन बर'फोरनि दावहाया लास्ट दावहाया सोरजों ट्राइबेलफोरनि लास्ट दावहाया सोरजों गिबि आसामाव पुलिस ड्रेस गाननानै पुलिसनि सिलाय लानानै बर'फोरनि न'खौ सावनानै होग्रा हारिया सोर ट्राइबेलफोरखौ गारि गुरानिफ्राय लामा सामा बुथारनानै दोनग्रा हारिया सोर बै बिथांमोनजों ट्राइबेलफोरनि दावहा बा बर'फोरनि दावहाया बै बिथांमोनजों लास्ट दावहा उननि समाव सानसेबाबो जादों बे बाथ्राया लासै लासै हमदांनो हादों साननैसो सिगां आसामनि साहित्य सभा गेदेरमाया बर'फोरनि सायाव माखासे ट्राइबेलफोरनि सायाव बाथ्रा बुंलायबाय आरो साननैसोनि उनाव बिश्वजित सारखौ बुंनाय माने गासै ट्राइबेलफोरखौनो बुंनाय बा बर'फोरखौनो गाग्लोबनाय जादों পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু একেবাৰে সেইফালে আছে শ্ৰী পলাশ ৰঞ্জন বৰুৱা প্ৰাক্তন অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ লেটছ ষ্টাৰ্ট অভিজিৎ শৰ্মা এই গোটেই কাৰবাৰটো আজি শেষ নেকি ইমানখিনি এভিডেঞ্চ দিয়া হ'ল ধ্ৰুৱইটো ভিডিঅ' দেখুৱাইছে আৰু মোক এজনৰ চাকৰি হঠাৎ যাবলগীয়া হ'ল অসহনীয়ভাৱে প্ৰায় 100জনৰ চাগে চাকৰি হয় টাৰ্মিনেট কৰা হৈছে বা গৈ আছে কিন্তু এট দ্য এণ্ড অফ দ্য ডে একো নহ'ল আজি পৰা শেষ ধন্যবাদ মৃণাল দা মানে আজি মন্ত্ৰিত্ব পোৱা বুলি এইমাত্ৰ গম পালোঁ অৱশ্যে তেখেতৰ মন্ত্ৰিত্ব পাওক নাপাওক সেইটোৰ লগত আমাৰ কোনো কথা নাই আমাৰ কথা আছিলে যে দুৰ্নীতিৰ কথাখিনি এছেম্বলি দুৰ্নীতিৰ কথাখিনি যিহেতু মন্ত্ৰিত্ব পালে তেখেতক শুভেচ্ছা জনাইছোঁ আৰু ৰঞ্জিত দাস ডাঙৰীয়া আৰু তেখেতে একেলগে চাহ খালে হ'ল একেলগে কথা পাতিলে হ'ল কিন্তু মাজত ফচি গ'ল সেই 100জনমান ল'ৰা ছোৱালী যাৰ চাকৰি গ'ল তেওঁলোকৰহে বিপদ হ'ল এতিয়া তেওঁলোকৰ এনেই গ'ল চাগে চাকৰিটো দুলাল পেগুৰ ৰাতিৰ ভিতৰতে চাকৰিৰ পৰা নিলম্বন কৰাটো একো ডাঙৰ কথা নহয় তেওঁ বাৰু এনেও এক্সটেনশ্যনত থকা মানুহ কিন্তু কথাটো হ'ল এতিয়া যে ইমানখিনি যে আমি ক'লোঁ সেইখিনিৰ কিবা তদন্ত হ'বনে নহয় ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে মোক কোনো এতিয়ালৈ লিখিত দিয়া নাই তো আমি যোৱাকালি লিখিত অভিযোগ দিলোঁ আমাৰ ফালৰ পৰা এতিয়া তেখেতৰ হাতত তেখেতৰ ওপৰত দায়িত্ব তেখেতে কেনেকৈ গোটেই তদন্তটো কৰে সেইটো তেখেতৰ ওপৰত হ'ব আমাৰ ফালৰ পৰা আমি আজিৰ পৰা এই টক শ্ব' বা এনেকুৱা ধৰণৰ বিষয়ত আমি আজিৰ পৰা বন্ধ কৰিলোঁ আমি আৰু টক শ্ব'ত নাহোঁ এই বিষয়ে আমি একো নকওঁ আমি 10 বা 12 দিন চাম কিবা হয়নে নহয় আৰু ইয়াৰ পিছত আমি FIR দি আমি আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাম কিন্তু ইয়াৰ লগতে এটা কথা মই কৈ থৈ দিওঁ আজি দুলাল পেগু ডাঙৰীয়াই হওক বা বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই হওক তেখেতসকলক কথাখিনি কোৱাৰ লগে লগে এটা ট্ৰাইবেল এটা ট্ৰাম্প কাৰ্ড এটা খেলিব বিচাৰিছে বহুতে এইটো আচলতে দুৰ্নীতি কৰিছে জনজাতীয় লোকে দুৰ্নীতি কৰিলে আইনখন বেলেগ নহয় মুছলিম মানুহে দুৰ্নীতি কৰিলে আইন বেলেগ নহয় শৰ্মা কলিতা তালুকদাৰে দুৰ্নীতি কৰিলে আইন বেলেগ নহয় আইন সকলোৰে সমান তো এই যিটো ট্ৰাম্প কাৰ্ড খেলিব বিচাৰিছে সেইটোত আমি গৰিহণা দিছোঁ সেইটো নহয় আমি সচিবালয়ৰ ভিতৰৰ দুৰ্নীতিৰ কথা কৈছোঁ OSD দুজনৰ কথা কৈছোঁ হোমেন বৰুৱা অংকিতা চেৰাউগী বা দুলাল পেগু এওঁলোকৰ দুৰ্নীতিৰ কথাহে কৈছোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিবা জানে নে নাজানে সেইটো পিছত দেখা যাব সেইটো তেখেতে ৰঞ্জিত দাসক ক'ব বা ৰঞ্জিত দাসে এনকুৱাৰী কৰিলে ওলাব কিন্তু এই বাহিৰা মানুহ তিনিজনে যিখিনি কৰি থৈ গ'ল বা সেই ঠিকাদাৰ কেইজন মাধৱ ডেকা তাৰপিছত আপোনাৰ শ্যামনাথ মিশ্ৰ বা গৌতম বড়ো এওঁলোকক ৰেহাই দিব নোৱাৰি আইনী প্ৰক্ৰিয়াত কি কৰে নাজানো ৰঞ্জিত দাস ডাঙৰীয়াই কি কৰে নাজানো কিন্তু ৰাইজৰ আদালতত আমি তেওঁলোকক থিয় কৰামেই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ অপেনিং ৰিমাৰ্কছ অসম বিধানসভাৰ আজিৰ তাৰিখৰ ভাৰতবৰ্ষৰ সকলো বিধানসভাতকৈ পুৰণি বিধানসভা বয়সৰ ফালৰ পৰা আৰু এইখন বিধানসভা আনডিভাইডেড ইণ্ডিয়াৰো
দ্বিতীয় ওল্ডেষ্ট কেমেৰালৈ চাই ক'লে দ্বিতীয় ওল্ডেষ্ট আপোনাৰ বিধানসভা আছিল। এনে এখন ঐতিহাসিক বিধানসভাত যিটো কালিমা সানিলে, এইটো আপোনাৰ জৰ্জ অৰৱালে যিটো কৈ গৈছে ডেম'ক্ৰেচিৰ যে পিক হাউচ, সঁচাকৈ সেইটো পিক হাউচ বনাই দিলে। যদিও এইটো মেথ'ফৰকেলিয়ে কৈছে এনিমেল ফাৰ্মত, কিন্তু মানে ইয়াৰ আৰু কোনো ভাষা নাই। ইয়াৰ আগত অসম বিধানসভাৰ 90 বছৰীয়া ইতিহাস, হয়, এই 90 বছৰীয়া ইতিহাসত অসম বিধানসভাত ইয়াৰ আগতে অলপ বিতৰ্ক গণেশ কুটুমৰ কাৰ্যকালটোত হৈছিল। গণেশ কুটুমৰো হৈছিলে, অলপ কিছু জীৱ গগৈৰো হৈছিলে, দেৱেশ চক্ৰৱৰ্তীৰো হৈছিলে। কিন্তু দেখিছোঁ হয় হয়, কিন্তু পুলকেশ বৰুৱা, পৃথিৱী মাজী, হিতেন গোস্বামী বহুত বেছি ভাল মানুহ আছিলে। হয় হয়, কিন্তু সেই সকলোকে চেৰাই এইবাৰ বিশ্বজিৎ দৈমাৰী কাৰ্যকালৰ বিধানসভাখনে যিটো পৰ্যায়লৈ মানে সাধাৰণ মানুহে আঙুলি টোৱাব পৰা হ'ল, যাক আমি গণতন্ত্ৰৰ মন্দিৰ বুলি কওঁ, সেই মন্দিৰত এতিয়া উইপুক মানে নহয় আৰু। এইটো উইপুক এতিয়া 3,50,00,000 খৰচ কৰা, সেই উইপুক মাৰিব নালাগে। আচলতে এইকেইটাহে বিধানসভাখনকে যে কোটি কোটি খালে, এইকেইটাহে আচল উইপুক। এইকেইটাকে এতিয়া মুখ্যমন্ত্ৰীয়ে কি কেমিকেল দি নিধন কৰে সেইটোহে চাবলগীয়া। মোক আপডেট কৰকচোন, মই ইমান খুব মাইনুটলি মই জনাই 3,85,00,000 সেইটো হ'ল পেষ্টিচাইড উইপুক মাৰাৰ কাৰণে। বিধানসভা মানে বিধানসভা গোটেই MLA হোষ্টেল চব মিলি না, বিধানসভা বুলিও বিধানসভাৰ ছেক্ৰেটাৰীটো আণ্ডাৰ 3 কোটি, মানে MLA হোষ্টেলো হয়তো হ'ব পাৰে 3,85,00,000 উইপুক মাৰাৰ নামত খৰচ কৰিছে। আৰু কিমান টকা আনিব লগা হৈছে। আৰু যোৱা 5 বছৰত আপোনাৰ 1183 কোটি, মই ৰাউণ্ড ফিগাৰ কৈছোঁ। এইটো আপুনি ভালকে ফিগাৰটো চাইছেতো, ক্ৰছটো ইমান হ'ব পাৰে। হয়, বিধানসভাৰ টোটেল 5 বছৰত 5 বছৰ 1183 কোটি, তাতকৈ বেছি মই বাকী ফিগাৰখিনি কোৱা নাই, ৰাউণ্ড ফিগাৰটো কৈছোঁ। মানে 84 কোটিয়ে হ'ব, অলপ কমিব। গতিকে এই 1183 কোটিত তেওঁলোকে এনেকুৱাকৈ চকু দিলে, আপোনাৰ কোনো আজি আপোনাৰ CVC যিটো গাইডলাইন, এটা টেণ্ডাৰ কৰিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এটা CVC নিৰ্দিষ্ট গাইডলাইন থাকে। সেই গাইডলাইনৰ ভিত্তিতে কিন্তু টেণ্ডাৰ, ছাপ্লাই, কনষ্ট্ৰাকশ্যন টেণ্ডাৰ হওক, ছাপ্লাই হওক, সকলোবিলাক হয়। আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা নটিফিকেশ্যন উলিয়াইছিলে যে আপ টু 50 লাখৰ ওপৰবোৰ চব মানে অনলাইন টেণ্ডাৰ হ'ব। গতিকে ইয়াত কোনো, আমি যদিও ভাবোঁ যে অধ্যক্ষৰ যিটো প্ৰিভিলেজ আছে সেইটো কিন্তু এইবিলাকত নহয়। তেওঁ হাউচৰ ভিতৰত হেৰি কৰাতহে, তেওঁ ৰুলিঙত সেইবিলাকতে প্ৰিভিলেজটো খাটে। এই বস্তুটো অকণমান ভাল কথা কৈছে। মই ধ্ৰুৱক যোৱাৰ আগতে আপোনাৰ পৰা ক্লাৰিফিকেশ্যন বিচাৰিম। মই নিজেও এই ক্ষেত্ৰত অকণমান কনফিডেণ্ট নহয়। অধ্যক্ষৰ বিশেষাধিকাৰটো কোনখিনিলৈকে খাটে? নহয়, তেওঁ হাউচৰ মানে বিধায়িনী ক্ষমতা নে ক্ৰয় বিক্ৰয় এপইণ্টমেণ্ট? ক্ৰয় বিক্ৰয়ত সেইটো কেতিয়াও তেওঁ বিশেষাধিকাৰ কথা নাখাটে, কাৰণ সমগ্ৰ ভাৰতবৰ্ষত যিটো CVCয়ে যিখন গাইডলাইন বনাইছে, প্ৰায় 2200 পৃষ্ঠাৰমান হ'ব, সেইখনৰ ওপৰতে সমগ্ৰ ভাৰতবৰ্ষত একেটাই ছিষ্টেম কৰি দিলে। আগতে অসমৰ সুকীয়া আছিলে, কোনোবা হিল ষ্টেটৰ সুকীয়া, এইবিলাক এতিয়া নহয় আৰু। এইটো আপোনাৰ কমপ্লিট CVC আণ্ডাৰ। আৰু অধ্যক্ষৰ যদি বিশেষ এধাৰ কয়, তেওঁ ইনকুৱাৰী হ'ব নোৱাৰে, তেওঁ যি কয় সেইটোৱে হ'ব, খৰচ যি কৰে কৰিব পাৰে, তাক দিব পাৰে, চাকৰি দিব পাৰে, nobody can question, এইটো এটা ভুল কনচেপ্ট। সেইটো ভুল কনচেপ্ট। সেইটো তেওঁৰ ৰুলিংটো হাউচৰ ভিতৰত তেওঁ যিটো বিশেষাধিকাৰ হেৰি কৰে, তেওঁ এজন হাউচৰ সদস্যক কিধৰণে ৰক্ষণাবেক্ষণ দিব পাৰে, এইবিলাক কিছু বিধায়িনী বিশেষাধিকাৰ। কিন্তু কনষ্ট্ৰাকশ্যন আৰু এপইণ্টমেণ্ট, আদাৰৱাইজ ছাপ্লাই, এইবিলাক কোনো কথা নহয়। এইটো একদম কমপ্লিটলি CVC আণ্ডাৰ বস্তু। CVCয়ে যি ক'ব সেইমতেই সেই ইমপ্লিমেণ্ট এজেঞ্চিয়ে কৰাৰ দৰকাৰ আছে। আৰু মই ভাবোঁ সেইকাৰণে এইখিনিত আপুনি যদিও তদন্ত হয়, বিধানসভাৰ অধ্যক্ষক কিন্তু কিমান দূৰ ৰুকি সজাবগৈ পাৰিব মোৰ সন্দেহ আছে। কাৰণ সেইটো ছিগনেটাৰী অথৰিটি আপোনাৰ হেৰিয়ৰ লেভেলতে মোৰ ডাউট, এইটো এটা খতম হৈছে, মানে সচিব পৰ্যায়তে। আৰু মোৰ এনেকুৱা লাগিছে দুলাল পেগু লিখীয়া মানুহ, আপোনাৰ অন্নদাকান্ত বৰুৱা যেতিয়া প্ৰথম সচিব আছিলে বিধানসভাৰ 37 চনৰ পৰা এই 90 বছৰত, প্ৰথম বোধ কৰোঁ তেওঁ জনজাতি ছেক্ৰেটাৰী। গতিকে এতিয়া জনজাতিৰ কথাটো টাৰ্ম কাৰ্ডটো খেলিছে, কিন্তু আমি এইটো না আমি দৈমাৰী না দুলাল পেগু কোনো ক্ষেত্ৰতে অসমৰ চিভিল ছ'চাইটি ইমান তৰল চিন্তা চৰ্চা কৰাৰ বাহক হ'ব নোৱাৰে। এইটো যদি ভাল কাম আপোনাৰ ট্ৰাইবেলে কৰিছে সেইটোও ভাল ক'ব লাগিব, আৰু বেয়া কাম যদি কোনোবা ট্ৰাইবেলে কৰিছে এইটো বেয়া বুলি ক'ব লাগিব। আমি কিন্তু এইটো তেনেধৰণে চিন্তা চৰ্চা কৰা লোকসকলক আমি কিন্তু এইটো কৈছোঁ যে অসমৰ সমাজ জীৱন কিন্তু কেতিয়াও ইমান তৰল চিন্তা চৰ্চাৰ বাহক হ'ব নোৱাৰে। গতিকে আৰু আপুনি চাব, এই 3জনকে আপোনাৰ আমাৰ ট্ৰাইবেল স্পীকাৰ হৈছে অসম বিধানসভাৰ ইতিহাসত, আপোনাৰ যোগেন হাজৰিকা, গণেশ কুটুম আৰু বিশ্বজিৎ দৈমাৰী। গতিকে কেতিয়াও তেওঁলোকক এইটো ট্ৰাইবেল কিবা এনেধৰণৰ কথাৰে কিন্তু কেতিয়াও কোনেও চিন্তা চৰ্চা কৰা নাই। তেওঁ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ,
সেইটোৱে কৈছে। এতিয়া আমাৰ বিড়ম্বনাটো হৈছে গণতন্ত্ৰৰ মন্দিৰটোক লৈ আমি যিখিনি কথা উত্থাপন কৰিবলগীয়া হৈছে, যিবোৰ আঙুলি টুৱাব পৰা অৱস্থা আহিছে, সেইটোক লৈহে আমি মানে আশ্বস্ত হ'ব পৰা নাই। আৰু আমি ভাবিছোঁ, মই আপোনাক অকণমান ৰখাব বিচাৰিছোঁ, কাৰণ মই অপেনিং ৰিমাৰ্কছটোৰ লগতে ধ্ৰুৱকো মই সুবিধাটো দিয়া উচিত। ধ্ৰুৱ, তোমাৰ ক'বলগীয়া। পোনপ্ৰথমে মন্ত্ৰিত্ব যিহেতুকে পাইছে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ালৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। প্ৰথম কথাটো হ'ল, এই দুদিনত অসমৰ গাঁৱে ভূঞে বহুত ডেভেলপমেণ্ট হৈছে, বিশেষকৈ নামনি অসমত। আৰু ডেভেলপমেণ্টত হ'ল কি, কিছুমান ইছ্যু নি এনেকুৱাকৈ মানে মানুহে বিচাৰ বনাই দিলে, কাটিং কৰি যে বুজাই দিলে যে কিবা জনজাতি বিৰোধী কাম কৰা হৈছে। অসম বিধানসভাটো অসম বিধানসভাৰ এই কেলেংকাৰীটো উন্মোচন কৰাটো জনসাধাৰণ বিৰোধী মানে প্ৰথমতে বস্তুটো মানে প্ৰথমৰ পৰা আমি কওঁ যে আমি কেতিয়াও বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মন্ত্ৰিত্ব পাব নাপাব সেনেকুৱা ঘটনাৰ পৰা আমি আৰম্ভণি কৰাই নাছিলোঁ। আমাৰ আৰম্ভণি হৈছিল তেতিয়াৰ পৰা, যেতিয়া দুলাল পেগুক ৰাতিৰ ভিতৰতে গধূলিয়ে উলিয়াই দি পঠাই দিলে। আৰু নেক্সট দিনা দুলাল পেগুৱে মন্তব্য দিলে যে তেওঁ ধোৱা তুলসীৰ পাত আৰু তেওঁ গোটেই সমগ্ৰ ঘটনা সংঘটিত কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নিৰ্দেশনাত। অৰ্থাৎ প্ৰথমবাৰৰ বাবে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক বিতৰ্কৰ মাজলৈ অনা মানুহজন কোন আছিল? দুলাল পেগু। আৰু দুলাল পেগুৰ ইতিহাস খুচৰিবলৈ যাওঁতেহে এইবিলাক ওলাল যে দুলাল পেগু, সৌমেন বৰুৱা, অন্তিমা চাৰাউগী আৰু এই নেক্সাছটোৰ মাজত দুলাল পেগুৱে এটা নাম সোমাই দিলে। সেই নামটো হৈ গ'ল বিশ্বজিৎ দৈমাৰী। তেওঁ হৰ্তা কৰ্তা বিধাতা সজালে আৰু তেওঁলোক হৈ পৰিল ধোৱা তুলসীৰ পাত। মই প্ৰথম দিনা প্ৰেছ মিট দিওঁতে মই কৈছিলোঁ যে 2019 চনত বোধ কৰোঁ, যেতিয়া ড্ৰাফ্ট এনআৰচি ওলাইছিল, সেই সময়তেই ৰাজ্যসভাত এটা এনেকুৱা ষ্টেটমেণ্ট, এনেকুৱা এটা ভাষ্য দিছিল, সেই মানুহজনক মই আজি সেইকাৰণে শ্ৰদ্ধা কৰোঁ। সেই মানুহজনে আছিল বিশ্বজিৎ দৈমাৰী। তেওঁ তেতিয়া মানে উত্তৰ পূৰ্বাঞ্চলৰ হৈ, অসমৰ হৈ যিটো বল, তেতিয়া আমিতো কোনো দিন আমি কেতিয়াও জাতি জনজাতি এনেকৈ ভাগ কৰা নাই। আমি যদি মণিপুৰৰ এজন সাংসদে যদি বল্ড এটা ভাষ্য লয় নৰ্থ ইষ্টৰ কাৰণে, আমি যিমান গৌৰৱান্বিত হওঁ, ঠিক তেনেকৈ দৈমাৰীৰ ক্ষেত্ৰত আৰু আমাৰ যিখিনি এই মানে চকুমুটা কুলি হৈ বহি থাকে তেওঁলোকৰ পক্ষত সেইবিলাক নামত সাংসদ, কিন্তু বিশ্বজিৎ দৈমাৰীৰ নামটো কিন্তু সদায় থাকি যাব। সেই ষ্টেপটো আজিও যদি ইউটিউবত খুচৰে সেইটো আজিও মানে ভাহি উঠে। গতিকে সেইজন বিশ্বজিৎ দৈমাৰী, কিন্তু তেওঁক বদনামী কৰিলে কোন ফালৰ পৰা? কথাখিনি কিন্তু সঁচা। সৌমেন বৰুৱা নামৰ মানুহজনে আজি তেওঁ মন্ত্ৰিত্ব পাইছে। এতিয়া কালি যদি তেওঁকে পিয়ে পাতে, সৌমেন বৰুৱাই তেওঁৰ এই 360 ডিগ্ৰী কেমেৰাটো খুলি লৈ গৈছে বোলে। এতিয়া নি কিনে আকৌ ছাৰৰ মানে নতুন যিটো ডিপাৰ্টমেণ্ট পাব তাৰ আগত 360 কেমেৰাটো লগাই দিব, আৰু তাৰপিছত তেওঁ চাব কোনফালে গৈছে, কোন সোমাইছে, কোন সোমোৱা নাই। তেওঁ যদি আকৌ বাধাৰ প্ৰাচীৰখন হৈ পৰে, যদি অন্তিমা চাৰাউগীক আনি যদি আগতে ফাইনেন্সিয়েল এডভাইচাৰ পাতি লয়, তেনেহ'লে এই আমি যিখিনি কথা ক'লোঁ তাৰ মূল্য নাথাকিব। কিন্তু তেওঁ জনজাতীয় মানুহ কাৰণে তেওঁলোকে সজালে নেকি বলিৰ কথা? এই অন্তিমা চাৰাউগী, এই সৌমেন বৰুৱাই। আৰু দুলাল পেগুৱে 2 বছৰ 6 মাহ এই বিশ্বজিৎ দৈমাৰীৰ আশীৰ্বাদত সম্পূৰ্ণ এনজয় কৰি 2024 নৱেম্বৰ মাহত মষ্ট প্ৰবেবলি তেওঁ ছিডনী গৈছে এই ডেলিগেশ্যনৰ লগত। গতিকে ইমানখিনি এনজয় কৰি আৰু 6 মাহ থাকি জাষ্ট ৰঞ্জিত দাস ডাঙৰীয়াই তেওঁক যে ৰাতিৰ ভিতৰতে খেদি দিলে, ফাইলবিলাক যে তেওঁ ঠান ঠিক কৰিব নোৱাৰিলে, 125টা নিযুক্তিটো 28টা তেওঁ দিয়া ন, দুলাল পেগুৱে দিয়া। দুলাল পেগুৱে তাত কি নেক্সাছ চলাইছিলে কথাখিনি কোৱাৰ কাৰণে যদি আমি কাৰোবাৰ বিৰোধী হৈছোঁ, সেইটো নহয়। একদম সঁচা কথাটো হ'ল অসম বিধানসভাৰ হিত মৰ্যাদা পুনৰুদ্ধাৰৰ কথা আমি কৈছিলোঁ। কাৰণ দুলাল পেগুৱে আৰু এই নেক্সাছটোৱে অসম বিধানসভাক এনেকুৱা এটা পৰ্যায় কৰিছিল। আপুনি এতিয়াও খবৰ লওক, অসম বিধানসভাৰ ভিতৰত আজি মানুহে হয়তো মুখ খুলি কোনো একো কোৱা নাই, চবে নিজৰ জেগাত ঠিকে থাকে আছে, কিন্তু অকণমান হ'লেও অসম বিধানসভাৰ ভিতৰৰ পৰিৱেশটো আজি কিন্তু ফৰকাল। তাৰ কাৰণ বিশ্বজিৎ পেগুৰ দৈমাৰী ডাঙৰীয়া নাইকিয়া আৰু নোহোৱা হোৱাটো নহয়, তাৰ কাৰণ হ'ল সৌমেন বৰুৱা নাইকিয়া হোৱাটো, অন্তিমা চাৰাউগী নাইকিয়া হোৱাটো, দুলাল পেগু নাইকিয়া হোৱাটো। গতিকে আৰু যিমানবিলাকক এই এক্সটেনশ্যন দি কিনে ৰাখি থৈ দিছিল, বিভিন্ন ধৰণৰ মানে বিষয়া, মুনীন্দ্ৰ শৰ্মা, কৰুণা ডেকা, তেওঁলোকে এক্সটেনশ্যন পোৱা মানুহখিনি এটা এনেকুৱা নেক্সাছ বনাই লৈছিল। সেই নেক্সাছটোৰ ভিতৰত মানে অসম বিধানসভাৰ পৰিৱেশ কলুষিত হৈ গৈছিল। আৰু যিসকলৰ আশা আছিল যে মই প্ৰমোশ্যন এটা পাম, এনেকুৱা হ'ব তেনেকুৱা হ'ব, এই 2 বছৰ 2.5 বছৰ যেতিয়া এটা মানুহ এক্সটেনশ্যন লৈ বহি গ'ল, যিবিলাক জেনুইন মানুহ আছিল পাবলগীয়া, তেওঁলোকৰ কেৰিয়াৰত কি আঘাত হোৱা নাই নেকি? তেওঁলোকৰ কেৰিয়াৰ গ্ৰাফডালটো নিম্নগামী হৈছে, পাবলগীয়া হেৰিটো নাপাব নহয় এতিয়া কেতিয়াও। গতিকে এই গোটেই বিষয়টো কোনো জনজাতীয় ট্ৰাম্প কাৰ্ডৰ কথা আহিব নোৱাৰে। বাৰে বাৰে মই সেই কথাটো স্পষ্ট কৰিছোঁ। আৰু মই দেখিছোঁ মানে আধাৰ পৰা কাটি নি কিনে বস্তুটো বনাইছে আমাৰ এটা বাইট। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে আমি কি কৈছিলোঁ প্ৰথমৰ পৰা শেষলৈকে গোটেই আজিকালি আৰু এই যুগ নাইতো, কমপ্লিট ৰেকৰ্ডিং আছে, চেক কৰালেই হ'ল। আৰু সেই ৰেকৰ্ডিংটো আমি আমাৰ পেজত আপলোড কৰি থৈছোঁ। গতিকে তাতে মাজৰ পৰা কাটি যদি কিবা শব্দ অপভ্ৰংশৰ সৃষ্টি কৰে আৰু সেইখিনি শুনি যদি বহুতে বিভিন্ন মন্তব্য দিয়া আৰম্ভ কৰে, তেনেহ'লে তাত আৰু আমাৰ কৰিবলগীয়া একো নাথাকে। বিধানসভাৰ এটা প্ৰতীকী ৰূপৰ তাক কলিকতাৰ দোকানৰ পৰা বনাই অনা হৈছিলে, আৰু 8 লাখ টকা এটা, 8 লাখ টকা। আৰু লগতে তেওঁ আৰু 74টা চাগে এডিশ্যনেল বনাইছে, মুঠ 200টা বনাইছে। 8কে 200 পূৰণ 200টা বুলি কৈছে, 200 নেকি? মই ধৰা কৈছোঁ 8 200 ধৰোচোন বাৰু, ভুল হয় যে 200টা হ'লে অংকটো ক'বলৈ মোৰ অন্তত সুবিধা। চিধা চিধিকে 1.6 কোটি। 8 লাখৰ 200 তাত বেছি হ'ব নেকি? নহয় নেকি? 16 কোটি হ'ব নেকি? নহয় নেকি? চাই ল'ব আৰু অংকটো ইমান কেঁচা। ইণ্টাৰেষ্টিংলি কোনো মানুহে কিন্তু লোৱা নাই, চবেই লৈছে। অখিল গগৈও লৈছে 16 কোটি, মনোৰঞ্জন তালুকদাৰেও লৈছে
চবেই লৈছে বিপদ আপদ হ'লে এইটো গলাই দিলেও মানে এইটো 8 লাখ টকাৰ ৰূপ গতিকে দামটোৰ ওপৰ বাঢ়িলে 2 লাখ টকা বিক্ৰী কৰিলেও আপোনাৰ কামত আহিব 8 লাখ টকা সৰ্থেবাৰীৰ কোনোবা পিতলৰ এটা বস্তু যদি 50,000 দিলে হয় কিন্তু অসমীয়া মানুহতে টকা পইচা থাকিলে হয় বাট ডেট লেভেল সঁচা মিছা ধেমালি কিবা মই কথাবিলাক কিবা দেখিলে সাধু যেনো লাগে এইবিলাক সঁচা নে মই আচলতে মই ইমান চিৰিয়াছলি ভবা নাছিলোঁ ভিডিঅ'টো দেখিছোঁ 8 লাখ টকা এটা দেখাত ইমান মানে বস্তু এটা বৰ ডাঙৰ বস্তু নহয় ওজন আছে অভিজিৎ আৰু বা কত এখেতে মানে মই কিবা অলপ কমেডি যেনে লাগে এখেতে কৈ দিয়ে যে কৈ দিলে কিবা দৰৱ মাৰোঁতে কিবা 2 কোটি টকা 3 কোটি টকা গিফ্ট দিছে আপুনি 16 কোটি টকাৰ নিজৰ পাছত গিফ্ট দিছে আমাৰ পইচা কাৰো পইচা নহয় দুখ লাগে এইকাৰণে এইটো নহয় যে কৰাপশ্যন হোৱা নাই চবতে একেই কাহিনী আৰু এইবিলাকৰ কৈ একো লাভ নাই কিন্তু কিছুমান একদম গা চেকচেকাই যায় এই চেকচেকাইটো তোমালোকৰ প্ৰেছ কনফাৰেন্সখন দেখিলে মই এনেকুৱা বহুত মানুহৰ চেকচেকাই গৈছে আৰু মোৰো গৈছে অভিজিৎ এতিয়া গিফ্টটো যে দিলে ৰূপৰ গিফ্ট 126জন MLA 200টা আনিব লগা কিয় হ'ল বাকী কাক দিলে পত্নীবিলাকক দিছে নেকি নে এই যে অন্তিমা চেৰাগুৰিৰ গিৰিয়েকক দিছে হোমেন বৰুৱাৰ ঘনীয়েকক দিছে কাক দিছে 126টা যদি 126টাই আনক বাকী বেলেগক কিয় দিব লগা হ'ল আৰু এই আচলতে যেতিয়া ল'লে আজি আমাৰ তাতে মেছেজ আহে দেই কংগ্ৰেছৰো আহে চবৰে মেছেজ দিয়ে অমুকটো ধৰক তুমুকটো ধৰক আৰে তোমালোকে নধৰা কিয় আমি ঠিকা লৈ থৈছোঁ নেকি ধৰিবলৈ তোমালোকে ধৰা আজি ইমান দিনে কিয় আপোনালোকে মনে মনে থাকিলে কিয় মাতা নাই কোনোবাই ধৰিলে কাৰণে আজি কোনোবাই কৈ আছে ইলেকশ্যনৰ আগত ধৰিব লাগিছিল ঠিকা লৈ থৈ দিছোঁ নেকি আমি ধৰিবলৈ 2024 চনত প্ৰথম যেতিয়া আমি গম পালোঁ আমাৰ প্ৰথম প্ৰেছ কনফাৰেন্সটো দিলোঁ দুলাল পেগুক লৈ পেলাই তাৰপিছত আপোনালোকৰ বাতৰি চবেই বাতৰি কৰিছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই নিজে ফোন কৰিছোঁ যে দাদা এইখিনি খেলি মেলি হৈছে অলপ চাই দিব অভিজিৎ মই চাম মই ধৰিম তাৰপিছত তেখেতে আৰু ফোন ৰিচিভ নকৰা হ'ল একো নকৰা হ'ল আমিও বস্তুটো তল পৰি থাকিলে সেনেকৈ থাকিলে জুইকুৰাত ঘিউ ঢালিলে কোনে ৰঞ্জিত দাস ডাঙৰীয়া প্ৰথম আহি পেলাই যিজন মানুহ চাওক আজি এজন MLA ৰান্ধনি আহি সচিব হ'ল 5-star হোটেলৰ কুকজনো যদি সচিব হয় আমি ভাল বেয়া নাপাওঁ সেইটো পাছিং নিৰ্মাণ সঁচা 100% সঁচা কিয় হ'ব মিছা মাজুলীৰ এজন MLA আছিল মালচান পেগুনে কি নাম 3বাৰ MLA হৈছিল তেওঁৰ ঘৰত মানে এইটো আমাৰ আৰু জাতিগত বেলেগ শব্দ ক'ব লাগিব সেইটো নকওঁ আজি আমাৰ দুৰ্ভাগ্য যে আজি যদি ৰান্ধনি আছিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন আছিলে নে এখেতে পিছত কৰিছে এইবিলাক প্ৰথমতে তেওঁ টাইপিষ্ট হিচাপত নে LDA হিচাপত 1988 সোমাই দিছে মই ক'লো না এছেম্বলিত পাৰেতো চব বস্তু এই যে বিধানসভাৰ এক্টিভৰ কথা কৈছে এই যে আপোনাৰ মই দেখাই দিওঁ প্ৰত্যেকটা এডভাৰটাইজত কি লিখা থাকে দ্য কেণ্ডিডেট মাষ্ট বি টেম্পৰালি এংগেজ ইন আছাম এছেম্বলি ছেক্ৰেটাৰিয়েট লিখা থাকে মই সেইটোৱেতো আরেকটা বেয়া লগা কথাটো সেইটোৱে প্ৰত্যেকটা হেৰিতে দ্য কেণ্ডিডেট শুড বি প্ৰেজেণ্টলি এংগেজ ইন আছাম লেজিসলেটিভ এছেম্বলি ছেক্ৰেটাৰিয়েট প্ৰাৰম্ভিক চৰ্ত সেইটো গতিকে কোনোবাই আনি যদি কিবাকে সোমাই নিদিয়ে তেওঁ তাতে চাকৰি কৰাৰ যোগ্যতাই নাহে সেইটোৱে সমস্যা মানে আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ যিবিলাক মানে আমাৰ টাইপিষ্ট আছিল যাক আমি নামবিলাকো চিনি নাপাইছিলোঁ আৰু তেওঁলোকৰে কোনোবা এজনে আজি চাগে এই ছেক্ৰেটাৰী পেগু কাৰণ মই এছেম্বলিত যোৱা আৰু তেখেতৰ চাকৰি আৰম্ভ হোৱা প্ৰায় বছৰটো ওচৰা ওচৰি একেধৰণৰে হৈছে হেমেন দাস ডাঙৰীয়া মাজতে আহিলে এওঁলোকৰ উৎপাতত তেখেত গুচি গ'ল গুচি গ'ল হেমেন দাস ডাঙৰীয়া ভদ্ৰলোক মৰিগাঁও DC আছিলে আৰু তেখেত গুচি গ'ল থাকিব নোৱাৰিলে এতিয়া হ'ল কথাটো হ'ল যে উইপুকৰ নামত আটাইতকৈ ডাঙৰ প্লাষ্টিকৰ ফুলত পানী দিয়াৰ নামত পইচা লৈছে প্লাষ্টিকৰ ফুলত পানী দিয়াৰ নামত তাৰমানে ধ্ৰুৱই যিটো কথা কৈছে OSD কেইজনে আলকাটাৰাও খাব পাৰে আপুনি যদি তেওঁক কয় যে এইটো আলকাটা নহয় এইটো হ'ল হেৰি বিস্কিট খাই দিব তেখেতে মই এটা বস্তু বিশ্বাস কৰোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আমাৰ প্ৰেছ মিটখনৰ পাছত তেওঁ বহুত কথা গম পাইছে কাৰণ আগতে কেছটো এনেকুৱা হয় মানে বস্তুটো ৰেডি কৰি দিয়ে হোমেন বৰুৱা আৰু এই চেৰাগীয়ে দুলাল পেগুৱে কৈছে ধমকি খায় বুলি ধমকিটো হেৰিৰ পৰা নাখায় দৈমাৰী চাৰৰ পৰা নাখায় ধমকিটো এইফালৰ পৰা খায় আৰু মিলি জুলাই থাকে আল্টিমেটলি তুমি যদি লৈ যোৱা এইখিনি পাবা নহয় তো এই নি কিনে আৰু তেল তুল মাৰি প্লেচ কৰি দিলে চাৰো বেছি হয়তো নপঢ়ে দিলে চাইনটো মাৰি এপ্ৰুভ হৈ গ'ল একাউণ্টছে পইচা সোমাই গ'ল এষ্টিমেট দিওঁতে এবাৰ খায় হোমেন বৰুৱাই আৰু এষ্টিমেট বিল পাছ কৰোঁতে এবাৰ খায় দুবাৰকৈ খায় এনে ডিপাৰ্টমেণ্টবিলাকত আমি শুনা পাওঁ কিন্তু দুবাৰকৈ নাখায় এবাৰে লয় বিলৰ সময়ত তেওঁ এষ্টিমেট পাছ কৰাত এবাৰ লয় আৰু বিলত দিয়াৰ সময়ত এবাৰ লয় কিমান কম বিধানসভাৰ ভিতৰত এখন হেৰি আছে ফাৰ্মাচী আছে হোমেন বৰুৱা এই বাপি বুলি যায় এখন স্প্লেণ্ডাৰ লৈ ঘূৰিছিলে গীতানগৰ এইখিনিতে থাকে আজি তেওঁৰ কি নাই মল মাটি বাৰী ক'ত কি নাই মাধৱ ডেকা হ'ল ভেনিটি ভেনৰ এটা বেলেগ কাহিনী আছে আকৌ ভেনিটি ভেনখন কিয় লাগে সেইখন কিয় লাগে ইণ্টাৰেষ্টিং কথা ভেনিটি ভেনখন কিয় লাগে এতিয়া মই কৈ আছোঁ ভেনিটি ভেনখন ক'ত থাকে এইটো হ'ল হোমেন বৰুৱা আপুনি শুনি ল'ব আৰু চেৰাগী কি নাম অন্তিমা চেৰাগী আপোনাৰ দুজনে শুনি ল'ব ভেনিটি ভেনখন কিয় লাগে ভেনিটি ভেনখন দিয়া হ'ল আৰু ভেনিটি ভেনখন থাকে ক'ত জানে নাই আপুনি নাৰেংগী আৰ্মি কেম্পৰ কাষত নহ'লে চচল ৰাস্তাত য'ত মানুহ নাথাকে সেইটোৰ মিনিংটো কিয় কিনা হৈছে আৰু ছাইডত ছিকিউৰিটি গাৰ্ড থাকে সদায় তাৰমানে এতিয়া এজন ধৰক বাহিৰৰ পৰা মানুহ এজন আহিলে তেওঁ ধৰক হোটেলত যাব লগা হ'ল তেওঁ পৰিচয়টো দিব লাগিব মানুহে গম পাই যাব তো ভেনিটি ভেনখনত সোমাই থাকে তেওঁলোকে
আৰু ইয়াৰে এই গোটেই কাৰবাৰটো ইহঁতে এই দুটা মানুহ আৰু এই ঠিকাদাৰ মাধৱ ডেকা আৰু এই কি নাম ইয়াৰ এই মিশ্ৰনাথ এওঁলোকে সুন্দৰ মিশ্ৰণ এওঁলোকে কি কৰে যদি 2 কোটি টকাৰ কাম লয় তেওঁলোকে 20 কোটি টকা বিল দিয়ে ভেনিটি ভেনৰ আগত বুজি নাপালো ভেনিটি ভেনৰ কাহিনীটো বেলেগ আকৌ ভেনিটি ভেনটো হ'লে এটা লাক্সাৰিয়াছ কাৰবাৰ কাৰ ভেনিটি কাৰণে লাগে ভেনিটি ভেনখন লাগে এতিয়া আপুনি ভেনিটি ভেনখন আৰ্মি নাৰেংগী আৰ্মি কেম্পৰ কাষৰ গলিবিলাকত আন্ধাৰ গলিবিলাকত ৰখি থাকে এতিয়া কিয় ৰখি থাকে মইতো সেইটো ক'ব গ'লে মই বুজি পাইছো মই চচলত কিয় ৰখি থাকে মই ইমান সময়লৈকে ভেনিটি এক্টৰ এক্ট্ৰেছৰ বস্তুটো বিশ্বজিৎ দৈমাৰী একটু চাব ধুনীয়া কৰিব লাগে মই ভাবি ঠিক আছে বিশ্বজিৎ দৈমাৰী এইটো ব্যৱহাৰ কৰিছে মই বেয়া পোৱা নাই তেওঁ এদিন দুদিন তেওঁ উঠিছে বাকী কাৰোবাৰটো বেলেগে কৰি আছে আচ্ছা এই যে ঠিকাদাৰজনে যে ভেনিটি ভেনখন যে আনি দিলে নামটো কাৰ হ'ল বিশ্বজিৎ দৈমাৰী হ'ল কিন্তু ব্যৱহাৰ কোনে কৰিলে এই বাকী মানুহখিনি ব্যৱহাৰ কৰি আছে আজি OSD দুজনে তেওঁলোকে নিজকে কৈ আছে তেওঁলোক একো নহয় আজি অন্তিমা চেৰাগী ছিংগাপুৰলৈ কিয় গৈছিলে কম নেকি এতিয়া বালিত কিয় গৈছিলে হাতীগাঁও ফাৰ্মাচীখনত 5,000 টকা কিয় দিছিলে আপুনি ৰিজাৰ্ভ বেংকৰ মেনেজাৰৰ লগত কি কাৰবাৰ ৰিজাৰ্ভ বেংকৰ অফিচাৰবিলাকৰ লগত কি কাৰবাৰ আজি মোক এজনে সুধিছে যে আপোনালোকে ছেকেণ্ড প্ৰেছ মিটটো কেতিয়া দিব মোৰ ছেকেণ্ড প্ৰেছ মিট যদি আমি দিব লগা হয় তেতিয়াহ'লে বাতৰিটো প্ৰেছ মিটটোৰ আগত আপোনালোকে লিখি ল'ব লাগিব যে 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যাতে প্ৰেছ মিটটো নাচায় আৰু নহ'লে ৰাতি 12টা বজাৰ পিছত আপোনালোকে যেনেকৈ আগতে কেবুলত যে 12টা বজাৰ পিছত চিনেমা আহিছে তেনেকৈ দিওঁ ধেমালি নহয় দাদা চিৰিয়াছ কৈছোঁ মৃণাল দা চিৰিয়াছলি কৈছোঁ আজি তেওঁলোকে যদি ভাবিছে যে আমাৰ মালিকজন মন্ত্ৰী হ'ল আমাৰ একো নহয় মিছা কথা আপোনালোকৰ মিছা কথা আইনী প্ৰক্ৰিয়াত আছেতো আইনৰ প্ৰক্ৰিয়াত হ'ব চব বিচাৰ হ'ব আপোনালোকৰ কাহিনী চব গম পাব মানুহে গম পাবই লাগিব হাতীগাঁও ফাৰ্মাচীৰ পৰা ৰিজাৰ্ভ বেংকৰ মেনেজাৰৰ পৰা ৰিজাৰ্ভ বেংকৰ এমপ্লয়ৰ পৰা ভেনিটি ভেনৰ পৰা চব কথা গম পাব লাগিব মানুহে এনেকৈ বাহিৰৰ পৰা মানুহ আহি পেলাই এনেকৈ সচিবালয়ত সোমাব মন্দিৰ ধ্বংস কৰি দিব মন্দিৰটোত আৰু মুখ্যমন্ত্ৰীও চাওকচোন মুখ্যমন্ত্ৰীয়ে চব জানে অসমৰ চব কথা জানে কিন্তু সচিবালয়ৰ ভিতৰত কি চলি আছে সেইটো গম নাপালে এইটো মুখ্যমন্ত্ৰী ফেইলাৰ আমিতো ভাবিছোঁ যে ইজ এ জিনিয়াছ ইজ এ গ্ৰেট পাৰ্চন হি ন'জ এভৰিথিং চব কথা জানে কিয় নাজানিলে সৰু কথাটো কিয় নাজানিলে আমাৰ দায়িত্ব আমি পালন কৰিলোঁ এতিয়া আমি ৰঞ্জিত দাস ডাঙৰীয়া মুখলৈ চাম ৰাইজকো কৈছোঁ আমি কৰিলোঁ আপোনালোকে কওক আপোনালোকে আমাৰ মেছেজ দি লাভ নাই অমুকটো কৰক তুমুকটো নিজে নকৰে কিয় আপোনালোকে আপুনি নিজে কৰক মানে বিধায়কবিলাকে বা এক্স বিধায়কে মেছেজ দিয়ে যোনে যোন মানুহ সৰ্বসাধাৰণ আপোনালোকে নিজে নকৰে নিজৰ মুখখন নেদেখায় আমাক নিজৰ মুখখন নেদেখায় উপহাৰটো ল'ব পাৰে পুৰা উপহাৰখিনি পুৰা লৈছে কিছুমানে ডাঙৰ নোৱাৰে হিলি যায় কিন্তু এটা কথা হয় যে আজি চৰকাৰখনৰ আৰম্ভণিতে আজি আৰম্ভ নহওঁতেই শপত গ্ৰহণ নকৰোঁতেই যোৱা 5 বছৰৰ ওলাল আৰু বা ভৱিষ্যতত কি ওলায় কি বা কেলেংকাৰী কথা ওলায় আৰু সেই কেলেংকাৰী ওলালে আমি চৰকাৰখনৰ গাটো লৰাব পাৰিম নে নোৱাৰিম নে তেওঁলোকে নলৰিব খাতিয়ে নকৰিব কথা গুৰুত্ব নিদিব কথা এইবিলাক কথা সেইটো আমি চাব লাগিব বিৰতিটো লৈ লওঁ কথাবিলাক শুনিলে কিবা আমোদো লাগে আচৰিতো লাগে মই বহুত লাগে মানে বহুত কাহিনী আছে মই পুলকেশ বৰুৱাই নিজে মানে এদিন দুখতে কান্দি দিয়াও দেখিছিলোঁ তেতিয়া মই একেবাৰে য়ং এই হোমেন বৰুৱাহঁতৰ কাৰণে আমি কৈছিলোঁ যে শুদ্ধিকৰণ কৰিব লাগে এওঁলোকে কাটি নি কিনে বলাংলে ট্ৰাইবেল হেৰি থকাৰ কাৰণে তেওঁক আমি নেগলেক্ট কৰা বুলি ক'লে এই তেওঁলোকে যিখন বজাৰ চলাইছিল তাতে সেই বজাৰখনৰ কাৰণে কৈছিলোঁ যে অলপ পবিত্ৰ কৰি ল'ব লাগে কোনো ধৰণৰ তাতে আমি বেলেগ জাতি জনগোষ্ঠীৰ এইবিলাক নাছিল পুলকেশ বৰুৱা হিতেন গোস্বামী তিনিজনৰ কালত দেখিছোঁ কেনেকৈ চলে বাকীখিনিৰ বিষয়ে মই একো কমেণ্ট নিদিওঁ মই জীৱ গগৈকো পাইছোঁ দেৱেশ চক্ৰৱৰ্তীকো পাইছোঁ আৰু কংগ্ৰেছৰ যে গগৈ আছিল প্ৰণৱ গগৈকো পাইছোঁ শংক বাহাদুৰ ৰায়কো পাইছোঁ কিন্তু এই বিশেষকৈ নাম উল্লেখ কৰি পুলকেশ বৰুৱাক পাইছোঁ মই অসম গণ পৰিষদৰ দিন আছিলে পুলকেশ বৰুৱাক পাইছোঁ আৰু দ্বিতীয়তে মনত থোৱাৰ আগেয়ে পৃথিৱী মাজত পাইছোঁ তেতিয়া মই খুব এক্টিভ জাৰ্নেলিজম আছিলোঁ আৰু পৃথিৱী মাজলৈ খুব মানুহজনো খুব সাংঘাতিকভাৱে ভাল মানুহ আছিলে আৰু শেষত হিতেন গোস্বামীটো একেবাৰে বহুত তেওঁলোকতো আৰু বহুত দিনৰ পৰা পাইছোঁ আৰু তেখেতৰ এনেও নলেজ বেছটো বহুত ভাল কাম কৰি খুব ভাল লাগে বহুত ভদ্ৰলোক মানুহ কিন্তু এইবিলাক মোৰ শুনিলেও মানে এতিয়াও গা কঁপি উঠি যে স্পীকাৰ ইজ ছামথিং বিয়ণ্ড এভৰিথিং ন অধ্যক্ষ প্ৰথম দেৱেশ চক্ৰৱৰ্তী আহোঁতে নাই এতিয়া ঢুকালে তেওঁ প্ৰথম গম পাইছিলোঁ যে হিতেশ্বৰ শইকীয়াই এইটো এটা খেলি মেলি কৰিছে বাছ তাৰপিছততো দেখিছোঁ মান মৰ্যাদাৰ কাৰোবাৰটো বিদেশ ভ্ৰমণৰ কথা সাধাৰণতেতো অধ্যক্ষ বিদেশ ভ্ৰমণত সেই কমনৱেলথ পাৰ্লামেণ্টাৰী ফৰামৰ মেল মিটিংবিলাকতে যায় আহোঁতে যাওঁতে ওচৰে পাজৰে দুখনমান তেওঁ জেগা চাই আহে আদাৰৱাইজ অধ্যক্ষৰ বাহিৰত যোৱাৰ ইমান কাম নাই এই অভিযোগটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয় এতিয়া অভিযোগ উঠিছে তেওঁ 36 বাৰ গৈছিলে 36 বাৰ 36খন 36 বাৰ বিদেশ ভ্ৰমণ কৰাৰ কথা কৈছে আৰু যদি আপুনি ধৰে 5 বছৰ তেওঁ মানে মিনিমাম 7 বাৰকৈ গৈছে 5-7 গুণ 35 তেতিয়াও এবাৰ বেছি হয় এতিয়া কথা হ'ল কি বিশ্বজিৎ দৈমাৰী কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী
এছ'চিয়েশ্যনৰ তেওঁ ইণ্টাৰনেশ্যনেল কমিটিটোৰ মেম্বাৰ বুলি কৈছে, এক্সিকিউটিভ কমিটিৰ মেম্বাৰ। গতিকে স্বাভাৱিকতে আজিৰ তাৰিখলৈকে উত্তৰ পূৰ্বাঞ্চলৰ কোনো এজন অধ্যক্ষই ইতিহাসত এই পোষ্টটো পোৱা নাছিলে। আমি অসমীয়া মানুহ হিচাপে সেইটোত আমি গৌৰৱো কৰিছোঁ। অসম বিধানসভাৰ স্পীকাৰে প্ৰথমবাৰলৈ পাইছে। অৱশ্যে যদিও তেওঁ কাৰ্যকাল 21 চনৰ পৰা আৰম্ভ হৈছিল, কিন্তু তেওঁ এই পোষ্টটো পাইছে 2024 চনতে। ইয়াৰ আগৰজন উদয় প্ৰতাপ সিং লোকসভাৰ MP আছিলে, তেওঁ 24 চনত খালী কৰিছে। আৰু ইণ্ডিয়া ৰিজনৰ পৰা 53খন কমনৱেলথ কাণ্ট্ৰিৰ বিভিন্ন ৰিজনত ভাগ কৰিছে। কানাডা ৰিজন, ইংলেণ্ডৰ ৰিজন, UK ৰিজন, ইণ্ডিয়া ৰিজন, অষ্ট্ৰেলিয়া ৰিজন। গতিকে ইণ্ডিয়া ৰিজনৰ পৰা বিশ্বজিৎ দৈমাৰী আহি গৈছে, মানে এক্সিকিউটিভ কমিটিৰ মেম্বাৰ হৈছে। কিন্তু মই গোটেই কথাটো চালোঁ, তেওঁলোকৰ যিহেতু প্ৰতি বছৰে এয়াৰ ওলায়, এনুৱেল ৰিপৰ্ট ওলায়, আৰু ত্ৰৈমাসিক এখন দ্য পাৰ্লিয়ামেণ্টাৰিয়ান বুলি এখন তেওঁলোকৰ আলোচনী ওলায় এই কমনৱেলথ ফৰামৰ পৰা, এছ'চিয়েশ্যনৰ পৰা। এতিয়া আপুনি ইণ্ডিয়া ৰিজনৰ মানুহজনে কিন্তু কানাডা ৰিজনত কিবা এটা মিটিং হ'লে যাবই লাগিব বুলি কথা নাই, মই যিটো দেখিছোঁ। মানে সেইটো সেই ৰিজনতে কামটো কৰে। আৰু 53খন আপোনাৰ কমনৱেলথ কাণ্ট্ৰিৰ দেশ আৰু তাৰ ৰাজ্যৰ যিবিলাক লেজিছলেচাৰ, গতিকে ধৰি লওক 200ৰ এবভ মানে এই লেজিছলেচাৰ এই ফৰামটোত আছে। গতিকে তেওঁ 36 বাৰ কিন্তু যাবলগীয়াকৈ 24 চনৰ পৰাহে তেওঁ এক্সিকিউটিভ মেম্বাৰ হৈছে। 24 পৰা 26লৈকে তেওঁ ইমানবাৰ কিন্তু যাবলগীয়াটো অলপ চাবলগীয়া হৈছে কথাটো। কাৰণ এইটোতো আমাৰ ৰাজভঁৰালৰ পইচা গৈছে, আমাৰ অসমৰ মানুহৰ সাধাৰণ মানুহৰ কৰ কাটালৰ পইচা। গতিকে যি মন যায়তো তাকেইতো কৰিলে নহ'ব। গতিকে বিদেশত ইমান অপৰাধ হ'ব জানো? যিখিনি মানে মই সোণৰ ৰূপৰ মূৰ্তি দিয়াটো, ৰূপৰ প্ৰতিক দিয়াটো, সেইটো একেবাৰে হাস্যকৰ, সাংঘাতিক ডাঙৰ। বিদেশ যাব পাৰে, অধ্যক্ষ প্ৰতিবাৰে বিদেশ যায়, কাৰণ কমনৱেলথ ফৰামৰ মিটিং হ'লে ইণ্ডিয়াৰ ভিতৰতো হয় বা ইণ্ডিয়াৰ বাহিৰতো হৈ যায়। কিন্তু ইমানবাৰ তেওঁ যোৱাটোক লৈ যিটো প্ৰশ্ন উঠিছে, সেইটো নিশ্চয় থ্ৰু ইনভেষ্টিগেশ্যন যদি ভালকৈ কৰে তেতিয়া নিশ্চয় কথা আহিব। আৰু তেওঁলোকে ডেম'ক্ৰেটিক মানে গণতন্ত্ৰৰ উত্তৰণৰ কাৰণে গৈছিল নে কিবা ৰোমাঞ্চবিলাসত গৈছিল নে কিবা অন্যবিলাসত গৈছিল, সেইটোত আফটাৰ এনকুৱাৰীহে এইটো ক'ব পৰা যাব। কিন্তু তেওঁ যথেষ্ট বিধানসভাৰ অধ্যক্ষৰ পিছত যিটো ইনকুৱাৰী হোৱাটো মই শুনা নাই বা হ'ব জানো? নহয়, গোটেই সামগ্ৰিকভাৱে তাৰমানে অকলটো অধ্যক্ষ যোৱা নাই নহয়, তাত নাযাবলগীয়া কেইজন মানুহো গৈছে। এতিয়া যিবোৰ অভিযোগ উঠিছে, সদায়তো এগৰাকী মানুহেই যায় বুলি কৈছে। গতিকে এই কথাবোৰ নিশ্চয় তদন্ত আওতালৈ আহিব লাগে। তাত বিধানসভাৰ অধ্যক্ষ থাকিব নাথাকিব সেইটো এটা বেলেগ কথা, কাৰণ এইটো অধ্যক্ষক তদন্ত আওতালৈ অনাটো, যিহেতু তেওঁ এতিয়া প্ৰাক্তন অধ্যক্ষ, গতিকে তেওঁ বিশেষকৈ সেইটো কভাৰ কৰিব নাই, ল এক্সপাৰ্টবিলাকে ক'ব। কাৰণ এতিয়াতো তেওঁ স্পীকাৰ হৈ থকা নাই। মই মনত আছে হিতেন গোস্বামী যেতিয়া বিধানসভাৰ অধ্যক্ষ আছিল, দুখেৰে মোৰ সন্মুখতে তেওঁ কৈছে যে ইয়াত মানুহ এটা নাহে লৰ জনা কোনে এই কথা কাম কৰিবৰ কাৰণে, এটা বাক্য এটা লিখিবলৈ কোনো নাই। তেতিয়া তেওঁ লিটাৰেল এণ্ট্ৰি কৰি পৰীক্ষা দি এই আজিৰ যে ৰাজীৱ ভট্টাচাৰ্য আৰু শ্ৰী মজুমদাৰ এই দুটা পোষ্ট ক্ৰিয়েট কৰি তেওঁলোকে লিটাৰেল পৰীক্ষা দি লিটাৰেল এণ্ট্ৰি জুডিচিয়েল বেকগ্ৰাউণ্ডৰ পৰা আনিছিলে। একেবাৰে 7 বছৰমান লাগি আছে। এই ৰাজীৱ ভট্টাচাৰ্য আছিল আৰু মজুমদাৰ আছিল, এই দুজনে খুব ভাল মানুহ। তেওঁ মোক দুখ কৰি কৈছিলে যে বৰ দুখ লগাহে এটা বাক্য কোনো লিখিব নাজানে, চেণ্টেন্স লিখিব নাজানে। বিধানসভাখনত একাডেমিকেলি কেনেকুৱা কাম কৰিছে, তেওঁলোকে কমিশ্যনৰ অংক কিন্তু ঠিকে আছে, কমিশ্যন আপোনাৰ কেনেকৈ, কিন্তু আপুনি বাকীখিনি ক্ষেত্ৰত একাডেমিক বিধানসভাই কি কৰিছে, আপুনি মই দুটামান উদাহৰণ দিছোঁ। শৰৎ নেওগ বুলি এজন জ্যেষ্ঠ সাংবাদিকে RTI মাৰিলে বিধানসভাৰ ছেক্ৰেটেৰিয়েটত, RTI উত্তৰ আহিলে বিচাৰিলে যে বিষ্ণু ৰাভা মৃত্যুটো শোক প্ৰস্তাৱ অসম বিধানসভাই লৈছিল নে নাই লোৱা। উত্তৰ দিলে বোলে লোৱা নাই। মইতো হ'ব না, পাছদিনাটো অসমীয়া প্ৰতিদিনত এটা প্ৰবন্ধ লিখি দিলে শৰৎ নেওগে। তাৰপিছত ইলিয়ন ইউনিভাৰ্চিটিত আমাৰ 67 চনলৈকে বিধানসভাৰ প্ৰচিডিং তেওঁলোকে ডিজিটেলাইজ কৰিছে। মই চাৰ্চ কৰি চালোঁ যে পদ্মধৰ চলিহা আৰু বিষ্ণু ৰাভা একেদিনাই শোক প্ৰস্তাৱটো বিমলা প্ৰসাদ চলিহাই আনিছে। এতিয়া সেইখন বিধানসভাত তেনেকুৱা মানুহ বহি আছে। আপুনি এতিয়া যে মুখ্যমন্ত্ৰীয়ে সেইদিনা আদৰণি ভাষণটো, অধ্যক্ষৰ আদৰণি ভাষণটোত যে ব্লাণ্ডাৰ কৰিবলগীয়া হ'ল, যে ক'লে যে ৰঞ্জিত দাসেই অসমৰ ইতিহাসত একমাত্ৰ অধ্যক্ষ যি দুবাৰকৈ হৈছে। সেইটো মই মুখ্যমন্ত্ৰী ভুল বুলি ক'ব খোজা নাই, সেইটো ৰিপৰ্টটো ক'ৰ পৰা গৈছে, দুলাল পেগু টেবুলৰ পৰা গৈছে। তাৰ আগত যে আপোনাৰ মহেন্দ্ৰ মোহন চৌধুৰী আৰু ছেকশ্যন মহম্মদ যে দুবাৰ হৈছিল, এখেত যে তৃতীয়জনে আছিল। আপুনি তিৱাৰী কমিশ্যন ৰিপৰ্ট যেতিয়া মুখ্যমন্ত্ৰী প্ৰেছক কৈ দিলে, কাৰ ওপৰত ৰিপৰ্টৰ ভিত্তিত ক'লে? এই দুলাল পেগুৰ ৰিপৰ্টৰ ভিত্তিত ক'লে যে তিৱাৰী কমিশ্যন, মুখ্যমন্ত্ৰী গমেই নাপায় বহুদিনলৈকে যে সেইখন আপোনাৰ লে হৈ গ'ল 87-ত। গতিকে তেনেকুৱা কাম কৰিছে। আপুনি অসম বিধানসভা এতিয়া ডাটা চাওক, আপোনাৰ কিমানবোৰ ভুল আছে। অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী হোৱা তাৰিখটো আজিলৈকে যিমানবোৰ কিতাপ আছে সকলোতে ভুলকৈ লিখা আছে। কোনেও গেজেট নটিফিকেশ্যন আৰু আপোনাৰ গভৰ্ণৰ শপত গ্ৰহণৰ ৰেজিষ্টাৰখন মিলাই চোৱা নাই, ভুলকৈ চলি আছে। অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ বসন্ত দাসৰ কাৰ্যকালটো ভুল হৈ আছে, শুধাব নালাগে এইবিলাক। গতিকে এইবিলাক হ'ল তেওঁলোকৰ একাডেমিক মানে কথা। আৰু বহুত আছে, মই এফালৰ পৰা কৈ যাব পাৰিম, ইয়াত এতিয়া সময় নাই, মই দুটামান উদাহৰণ দিম। কিন্তু মোৰ দুখ লাগে এই যে আমাৰ লেজিছলেচাৰটো বয়স অহা 6 ডিচেম্বৰ তাৰিখে আমাৰ 120 বছৰ হ'ব। এই 120 বছৰত এইখন দুলাল পেগুৱে বহা চকীখনত বেনেগেল নৰসিং ৰাও বহিছিল।
8 বছৰ 1924 পৰা 33লৈকে এখন চকীত বহি গৈছিল ছেক্ৰেটাৰী আছিল আছাম লেজিছলেটিভ কাউন্সিল বসন্ত কুমাৰ মল্লিক ভাৰতবৰ্ষৰ দুজন বিখ্যাত মানুহ বেনেগেল নৰসিং ৰাও ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ জাজো হৈছিলেগৈ ভাৰতবৰ্ষৰ আৰু বানমাৰ সংবিধান সভাৰ এডভাইজাৰ আছিলে সেইবোৰ মানুহে ইয়াত বহি গৈছিল আৰু সেইবোৰৰ বহা মানুহৰ চকীত আজি দুলাল পেগুলিকে অপদাৰ্থ এজন বহিবলগীয়া হৈছিল গতিকে তাত আৰু কি আশা কৰিব তেনেকুৱা ৰিজাল্ট এইটো আহিব গতিকে তেওঁলোকে সেইজন ছেক্ৰেটাৰী এইটো নাজানে যে তেওঁৰ বিধানসভাৰ অধ্যক্ষ হেৰি হৈছিল কি বুলি কয় এইটো সুধিলেও হয়তো নাজানিব যে শৰৎ সিংহ এবাৰেই মুখ্যমন্ত্ৰী হৈছিলে বুলিয়ে কৈ দিব শৰৎ সিংহ যে দুবাৰ মুখ্যমন্ত্ৰী হৈছে অসমৰ বহু মানুহে নাজানে কথাবিলাক শুনিলে আচৰিত লাগি যায় মানে এনিৱে পলাশ বৰুৱা আপুনি কথাখিনি মুকলিকে কোৱাৰ কাৰণে OSD আৰু এটা ক'বলগীয়া আছে OSD এই OSD কাৰবাৰটো হ'ল বৰ গণ্ডগোলীয়া কাৰবাৰ OSDটো হ'ল কোনো চিগনেটাৰী অথৰিটি নাথাকে কোনো ৰেছপঞ্চিবল নাথাকে কিন্তু এইটো এনেকুৱাকৈ এইটো প্ৰথম আৰম্ভ কৰিছিলে অসম লেজিছলেটিভ কাউন্সিলত ব্ৰিটিছে যেতিয়া অসমৰ দ্বিতীয়জন ছেক্ৰেটাৰী উইলিয়াম টিউনিয়ন মানে কলকাতা হাইকোৰ্টৰ আপোনাৰ এক্টিং জাজ হৈ গৈছিলে যে তেওঁৰ জাজ পিৰিয়ডটো খতম হোৱাৰ লগে লগে অসম বিধানসভাত প্ৰথমজন OSD বনাই দিছিলে কিন্তু OSDটো আপুনি চাব ডিপাৰ্টমেণ্টৰ পৰা OSD বনোৱা আৰু বাহিৰৰ মানুহ এজন OSD বনোৱা কিন্তু ডিফাৰেঞ্চ আছে মানসিকতাৰ ডিফাৰেঞ্চ আছে ডিপাৰ্টমেণ্টৰ মানুহজনৰ যিটো ৰেছপঞ্চিবিলিটি আৰু যিটো দায়বদ্ধতা বাহিৰৰ মানুহজনৰ কিন্তু সেইটো নহয় সেই 5 বছৰ তেওঁ লুটপাট কৰিম তেওঁৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিম সেইবুলি কিন্তু তেওঁ আহিছে আৰু তাত কোনো ক্ৰাইটেৰিয়া নাই তেওঁ এক্সপাৰ্ট হ'ব লাগিব বা হেৰি হ'ব লাগিব মানুহে ভাবে যে OSD হ'লে বহুত OSDটো মেট্ৰিকুলেট হ'ব লাগিব নন মেট্ৰিকুলেট হ'ব তাৰ কোনো নিৰ্দেশনা নাই গতিকে বাহিৰৰ পৰা যেতিয়া দিব এইটো এটা মতলব বাছ গোটেই কাৰবাৰটোৱে হয় মতলব বাছ ব্ৰিটিছে দিছিলে কিন্তু যেতিয়া ছুটীত গুচি যায় দীঘলীয়া ছুটীত যেতিয়া লণ্ডনলৈ গুচি যায় ইয়াত অফিচ ছেটিং বেলেগ এজনে চলাই থাকে আকৌ তেওঁ যেতিয়া ৰিটাৰ্ণ আহি ঘূৰি পাহি তেতিয়া সেই মানুহজনক কিন্তু আকৌ OSD কিছুদিনলৈকে দি থয় এটা হেৰি কৰিবৰ কাৰণে সেই তৰিকাৰে OSD ছিষ্টেমটো উলিয়াইছে এতিয়া আৰু আমাৰ স্বাধীনতাৰ পিছত আমাৰ এতিয়া ৰাজনৈতিক নেতাৰ আপোনাৰ বেগ ধৰা ভৰি চেলেকা আপোনাৰ চেণ্ডেল ডঙা হ'লে OSD পাই যায় কিন্তু মই এইটো ক'বলৈ যোৱা নাই যে সকলো OSD এনেকুৱা বহু OSD ভাল পৰামৰ্শ দি চৰকাৰক বহুত ভাল কামত সহায়ো কৰিছে কিন্তু মই সকলোকে এইটো মানে জেনেৰেলাইজ কৰিব খোজা নাই কিন্তু সৰহসংখ্যকে ৰাজনৈতিক স্বাৰ্থ উদ্দেশ্যপূৰ্ণভাৱে দিছে আৰু এইটো বাহিৰৰ পৰা আমি ইয়াৰ পৰাই আজি দাবী জনাইছোঁ যে বাহিৰৰ পৰা OSD দিয়া ছিষ্টেমটো বন্ধ কৰিব লাগে অভিজিত ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত PI হ'ব ভিজিলেন্স এণ্টি কৰাপশ্যনত কেছ হ'ব আৰু হোমেন বৰুৱা চেৰাউগী দুলাল পেগু আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ মালিক এতিয়া মন্ত্ৰী হ'ল একো লাভ নাই আমি পিছ নেৰো আমি আগুৱাই লাগি থাকিম তোমাৰতো অলপমান হতাশ যেন লাগিছে বন্ধ নাই মোৰ গোটেই বস্তুটো হ'ল চাওক কিছুমান বস্তু থাকে কেনেকুৱা যেতিয়া আমি ৰাকেশ পালৰ ফাইল লৈ ৰাজভৱন পাইছিলোঁ তেতিয়া যিজন আমি গভৰ্ণৰ ছাৰ পাৰি গ'লো নাম পাহৰি গ'লোঁ মই আমাৰ লগত কথা পাতি আপুনি ব্যৱহাৰ নকৰিব এইটো আমাৰ লগত কথা পাতি আমাক বহাই মেলি ক'লে যে হামদো নেহি চোচাটা হৈ আছে আদমি হে মানে তোমালোক ৰাতিপুৱা অহা কালি মই ৰাকেশ পালক মাতি পঠাম ইয়াত এনেকৈ দি দিলে আমাৰ তৰ্জন গৰ্জন এটা সেই তৰ্জন গৰ্জন চাই ফটো চটো উঠি আমিও আহি গ'লোঁ ৰাতিপুৱাৰ কাৰণে ফাইল ৰেডি অপেন ডিবেট হ'ব মানে ৰাজ্যপাল মাজত হ'ব বহিব তাৰপিছত গৈ পালোঁ ৰাতিপুৱা কাম আছিল কাম চাম বাদ দি ৰাতিপুৱা গৈ কিনে ৰাজভৱনত গৈ পাই তাতে কিবা সাংবাদিকবিলাক ৰখি আছে বাকী ভিতৰৰ পৰা কিবা খবৰ এটা আহিল বোলে ৰাকেশ পাল নাহে খুব হাতে ভৰি ধৰিছে বোলে ৰাজ্যপালক কাৰণটো কি তেওঁৰ বোলে যিটো সাংবিধানিক কিবা মৰ্যাদা আছে পদটোৰ সেই পদটো মানে আমাৰ লগত ডিছকাশ্যন কৰিলে তেওঁৰ মৰ্যাদাটো হানি হ'ব ৰাজ্যপালক সেইটো বুজাই দিলে বাকী ভিতৰৰ অংকটো কি চলিল মই নাজানো বাৰু কিন্তু মুঠতে সেই ৰাকেশ পাল কিন্তু 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল এগৰাকী ছোৱালী অংশুমিতা মই নামটো পাহৰিলোঁ তেওঁ খুব দুখীয়া ঘৰৰ ছোৱালী ডিব্ৰুগড়ৰ ডক্টৰ গিৰিয়েক ঢুকাইছিল চাগে তেওঁৰ এটা পইচা ট্ৰেনজিট কৰিছিল তেওঁ আৰু পুলিচে খবৰটো পাইছিল যে এটা পইচা ট্ৰেনজিট হৈ আছে তাত আৰু ৰাতিপুৱাৰ পৰাই তাত সিদিনাখন নাকাবন্দী লগা হৈছিল কোনো অচিবিলাককে গম পাব দিয়া নাছিল ওপৰৰ লেভেলৰ পৰা আউট ড্ৰেছত চিভিল ষ্টেচনত মানুহ ৰখি আছে আৰু ৰাতিপুৱা দেখা পাইছে যে এগৰাকী ছোৱালী এখন থানা চেক কৰা হৈছিল এগৰাকী ছোৱালী দেখা পাইছে যে হয় সেই মতে এখন গাড়ী মুভমেণ্ট হৈছে পুলিচে সন্ধিয়া নাছিল যে পইচাটো কি কাৰণে যাই আছে ক'ত যাই আছে আলফাক দিব নে কিবা বেলেগ একো ধৰিব পৰা নাই যেতিয়া ছোৱালীজনী গুৱাহাটী ধৰা হ'ল তাৰপিছত ছোৱালীজনীয়ে কান্দি স্বীকাৰ কৰি দিলে যে ছাৰ মোৰ হাজবেণ্ড ঢুকাইছে ইঞ্চুৰেঞ্চৰ পইচা এইখিনি এই নৰকান্ত নে কিবা নামৰ এটা মানুহ প্ৰথম কালপ্ৰিটটো তেওঁৰ হাতত দিব আহিছোঁ এই পইচাটো ৰাকেশ পালক দিব এইটো এৰিয়া মানে সৎসংগ লিংক আৰু তাৰপাছত ছাৰ মোৰ চাকৰিটো হ'ব কান্দি যেতিয়া ক'লে অনেষ্টি দেখা পালে তেতিয়া খবৰ আহিল ক'লৈ একদম অসম মানে মুখ্যমন্ত্ৰীৰ হোম মিনিষ্ট্ৰীলৈ খবৰ আহিল যে এনেকুৱা কথা এভিডেঞ্চ আছে ৰাকেশ পালক উঠামনে লগে লগে খবৰ উঠোৱা আৰু তাৰপাছত সন্ধিয়া 7টামান বজাত য'তে আছিল যেনেকৈ আছিল তাৰ পৰা গল্টি মাৰি ৰাকেশ পালক উঠাই লৈ যোৱা হৈছিল গতিকে ইতিহাস আমিও ইতিহাস জানোতো যিখিনি দেখিছোঁ গুপ্ত হত্যাৰ পৰা আজিলৈকে মনত আছে সময়ে সকলো বস্তুতে বিচাৰ কৰে গতিকে সেই তাৰপাছত ৰাকেশ পালক খণ্ডতে ক'ত গ'ল সেই মহাপ্ৰতাপী ৰাকেশ পাল এই জেলত গান গালে হাৰমনিয়াম বজাই তথাপিতো কিন্তু তেওঁলোক মানুহে খুব ষ্ট্ৰং সেইটো বস্তু মানিব লাগিব কাৰণ মানে ইমানখিনি হোৱাৰ পাছতো এনেকৈ চলাই বলে যায় নটাৰীৰ পৰা গৈ কিনে হৈছিল APSC চেয়াৰমেন
আৰু তাৰপাছত তেওঁ গৈ কিনে জেলতো কিন্তু কোনোদিন তেওঁ মানুহ ভাগৰা নাছিল। ৰাকেশ পালে যিটো ক্ষতি কৰিছে অসমৰ গতিকে এই কথা এইবিলাক কথা কোৱাৰ কাৰণে যদি ভুল 100বাৰ ভুল আমি ধৰিছিলোঁ, তেতিয়া ধৰিছিলোঁ, তেতিয়া মোৰ বহুত কমেই তেতিয়া ধৰিছিলোঁ। কাৰণ কিয় আমিও পৰীক্ষা দিছিলোঁ, আমি পোৱা নাছিলোঁ। কিয় পোৱা নাছিলোঁ? কাৰণ সেই বেগ দিব পৰা কেপাচিটি আমাৰ নাছিল। সেইবিলাক সত্য কথা। মোৰ সেই কথাটো ৰাকেশ পালে দাঁত বইল হৈ যায়। ৰাকেশ পালে কৰি থোৱা এই একদম গৰ্ধৱ টাইপৰ কিছুমান মানুহেতো এতিয়াও সেইবিলাক চাকৰিও কৰি আছে, দুদিন পিছতো এইবিলাক DIG লেভেল হ'ব পুলিচত আৰু এইবিলাক আমি ধৰিলোঁ, এই যে চাকৰিবিলাক সোমাই থৈ গ'ল, এই 125টা বা কিমান নিযুক্তি হ'ল, দুলাল পেগুৱে যে 28টা মানুহ সোমাই দিলে, তেওঁলোকৰ পৰা এইটো আৰু 20 বছৰ বা 15 বছৰ পাছত তেল চেল মাৰি চেলেকিজ গৈ আকৌ দুলাল পেগুৰ জেগাতে আৰু তেনেকুৱা এজনে নবহিব নেকি? এই কথাখিনি ধৰাৰ কাৰণে যদি ভুল 100বাৰ ভুল। আজি আমি যদি লাচিত দাসৰ কথা ক'ব যাওঁ, মাজতে এৰেষ্ট কৰিলে 40,000 টকা লোৱাৰ কাৰণে, পিছত ঘৰত গৈ 50 লাখ নে বহুত কিবা ওলালে। আচ্ছা, এই লাচিত দাসৰ লাচিত দাসৰ কাহিনী এটা কৈ আছোঁ মই। লাচিত দাস তেতিয়া আছিলে নগাঁও হোজাইৰ NRC অফিচাৰ। তেওঁ ইচ্ছামত তাৰমানে হিন্দু বাংলাদেশী নামবিলাক সোমাই আছে আৰু মুছলিম মানুহৰ নাম সোমাই আছে। হিন্দু বুলি নহয়, বাংলাদেশী চৰি, মোৰ বাংলাদেশী নাম সোমাই আছে। এইফালে হেমেন দাস ছাৰ তেতিয়া মৰিগাঁও দিছিল, তেখেতে কিবা এটা ষ্টেটমেণ্ট দি গোটেই বস্তুটো তাৰমানে উল্টা কৰি দিলে আৰু মানে যিটো মানে সেইফালে গৈ আছিলে আমাৰ ফেভাৰলৈ আহিলে। যিয়ে নকৰোঁ, মই তেখেতক নিজে পাৰ্চনেলি ফোন কৰি কৈছোঁ যে আপুনি এজন অসমীয়া বিষয়া, আপুনি কিয় এইবিলাক কৰি আছে? তেওঁ মই CM ৰ মানুহ, অমুক তুমুক বহুত কিবা কিবি ক'লে। মই একো মাতা নাই, ঠিক আছে, এদিনটো ফল পাবি, আজি পালে নাই এইটো কথা। আচ্ছা, যিহেতু এতিয়া আমি সচিবালয়লৈ উভতি আহোঁ। সচিবালয়ৰ পৰা বস্তু আনা, মানুহবিলাকে ঘৰত বস্তু অনাত খুব উস্তাদ। এজন কৰুণা ডেকা বুলি আছে, ৰিটায়াৰ্ড পাৰ্চন নে কি নাজানো, তেওঁ সচিবালয়ৰ পৰা CCTV কেমেৰা আনিছে। তেওঁ কাহিলীপাৰাত নে ক'ত ঘৰ এটা বনাই আছে, ইটা বালি চিমেণ্ট চব আনিছে এছেম্বলিৰ পৰা। এই চাব আমি তেওঁৰ তথ্যখিনি পাইছোঁ। তেওঁৰ নামো এতিয়া সোমাব FIR। মাটি প্ৰায় 2 কোটি টকাৰ মাটি কিনিছে হকী ষ্টেডিয়ামৰ কাষত। কেনেকৈ পাই পইচা? বাহিৰতে চাৰিআলিত তেওঁৰ ঘৰৰ, মই যে আগতে প্ৰতিদিন টাইমতে নিতুমন শইকীয়াৰ এটা প্ৰগ্ৰেমত কৈছিলোঁ যে মেডিকেলৰ ইটা আৰু এজন ইটাৰ যদি চাই একেই হ'ব, কৰুণা ডেকাৰ ঘৰৰ ইটা বালি আৰু সচিবালয়ৰ ইটা বালি একেই ওলাব। এইটো মই সৰু উদাহৰণ এটা দিছোঁ। মানে যাৰ যি ইচ্ছা তাকে কৰিব পাৰিছে তাৰমানে। তেওঁ 8জন পাৰ্মানেণ্ট, মই মানুহকেইটাৰ নাম নলওঁ এতিয়া, চাকৰি কৰি মানে তেওঁ সোমাই দিছে। শব্দটো অৰ্থ হয় প্ৰথমতে টেম্পৰাৰী সোমাব আৰু 2 দিনৰ পিছত কিবা এটা 8জনৰ নাম নলওঁ এতিয়া, তেওঁলোকৰ টেনশ্যন হ'ব। ধ্ৰুৱই এটা ফটো দিছিলে ফেচবুকত, 1 কোটি টকা ৰাতি আহিছিলে, দুলাল পেগুৱে মদৰ গিলাচটো লৈ পেলাই পইচা আছিলে আৰু তলত চাব সচিবালয়ত মদৰ গিলাচ সোমালে। আজি শুদ্ধিকৰণৰ কথা কোৱা কাৰণে সেইকাৰণে শুদ্ধিকৰণৰ কথা কৈছোঁ। সন্মানীয় চকীখনত টেবুলত এই পানী গিলাচটো যেনেকে আছে তাতে মদৰ গিলাচটো আছে। কি কৰিম তাতে? এই মদৰ গিলাচটোৰ কাৰণে কৈছোঁ। কোনে মদৰ গিলাচটো ৰাখিছে? দুলাল পেগু কোন? মন্দিৰৰ সচিব, গণতন্ত্ৰৰ মন্দিৰৰ এজন সচিবৰ চকীখনত। এতিয়া আপুনি ডাঙৰীয়াই শুদ্ধিকৰণ নকৰি কি কৰিব? শুদ্ধিকৰণ কৰিব লাগিব, সেইটো কাৰণে কৰিব লাগিব। বাকী কোনে নিজৰ গাত কোনে কি লগাই লয় আপোনালোকে লগাই থাকক। আমাৰ এই ভিজুৱেলটো ন ৰাতি 1 কোটি টকা দি গৈছে, 10:30 বজাত মদৰ গিলাচ কাষত লৈ সচিবালয়ৰ চকীত মন্দিৰত মানুহে চাকি জ্বলায়, মদৰ গিলাচ লগত লৈ পেলাই তেওঁ পইচা গন্তি কৰি আছে। ঘোষ ৰাতি 10:30 বজাত ঘোষৰ 1 কোটি টকা গন্তি কৰি আছে। আৰু বদনামটো কাক দিলে? বিশ্বজিৎ মাৰি। গতিকে আমি কি কৰি আছে। আৰু যোৱাকালি মই এটা ভিডিঅ' পালোঁ, ধ্ৰুৱ এজনে বড়ো নেতা কোনোবা এজনে কৈ আছিলে এই ডাম্পাৰৰ কাৰণে তাক ডাম্পাৰৰ পইচাৰ কাৰণে তাক মানুহ বিচাৰি ফুৰে। তাৰ ভায়েকটো এটা মস্ত ডকাইত, 7টামান কেছ চলি আছে তামোলপুৰত। তেওঁ আৰু কথা কয়, আমাৰ কথা কয়, লাজ নাপায়। কাৰ ভায়েক? এইবিলাক এই মানে এই কাটিং কৰি ভিডিঅ' বনাইছে যে, সেইকাৰণে মই কৈছোঁ আমাৰ পেজত গোটেই দিয়া আছে। এবাৰ চালে হ'ল। আৰু যদি কিবা অসুবিধা আছে মই একদম বড়ো ভাষা শুদ্ধকৈ ক'ব জানা, মোৰ বহুত ল'ৰা আছে বন্ধু, কাৰোবাৰ দ্বাৰা কমপ্লিট ট্ৰেন্সলেট কৰাই দিম মই। তেতিয়াতো কমচে কম মানে বুজি যাব যে ইহঁতে এইবিলাক লাইনত কথাটো কোৱা নাছিল, লাইনটো বনাইছিল সেনেকৈ তেওঁলোকে। পিছত আমি যিখিনি কৈছিলোঁ জেনুইনলি, এতিয়া যেনেকৈ কৈ আছোঁ অনেষ্টলি কথাখিনি কৈছিলোঁ। আৰু গোটেই কথাখিনি আছিল দুলাল পেগু ৰিলেটেড। এই গিলাচ লৈ বহা, ৰাতি পইচা গনা, যাতে অলপ শুদ্ধিকৰণ কৰি লয়। এই অশুদ্ধ যিহেতু খেদিছেই, অলপ শুদ্ধিকৰণ কৰিলে ভাল পাওঁ। আমি আমাৰো এটা নিয়ম যোগ্য কৰিব লাগিব তাৰ কাৰণে। মানে আমি মানে লগৰ ল'ৰাৰ মাজত এটা ধেমালি শব্দ কওঁ, কোনো ধৰণৰ কিন্তু ব্যৱহাৰিক শব্দ নহয়, হৰিলুট। মানে হৰিলুট। তাতকৈ ডাঙৰ কথাটো কি জানেনে? এই বাহিৰৰ মানুহ 3টা যে আছে, মানে এই হোমেন বা এই অন্তিমা, এইবিলাকক কিন্তু বাহিৰৰ পৰা অহা মানুহ, তেওঁলোকে আমাৰ পইচা লুটিছে, টেক্সৰ পইচা লুটিছে আমাৰ চবৰে। এইবিলাকক সহজে এৰি দিয়া নহ'ব। আৰু বেলেগ হওক নহওক এটা কথা কওঁ, হোমেন বৰুৱাৰ নামটো এই OSDৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব তাৰমানে। কাৰণ অসম বিধানসভাত এনেকুৱা চিষ্টেম কিজানি ফাৰ্ষ্ট টাইম হ'ল। আৰু তেওঁ আপোনালোকে এটা লাইন লিখি দিব যে বাহিৰৰ মানুহ OSD হ'ব নোৱাৰে। এইটো কথা হেমেন দাস ডাঙৰীয়াকটো সেইকাৰণে আনিছিলে ডাঙৰীয়াক।
কিন্তু তেওঁকো থাকিব নিদিলে, গুচি গ'ল খঙত। অভদ্ৰামীৰ কাৰণে গ'ল। আপুনি কি কৈছিলে যে এইটো PIL আনিব লাগে? OSD বাহিৰৰ মানুহ যে হ'ব নোৱাৰে সেইটো হাইকোৰ্টত এবাৰ PIL কৰি দিয়ে বেটা, চবেই মুদাম হৈ যাব, গোটেই ভাৰতবৰ্ষতে মুদাম হৈ যাব। কাৰণ এইটোতো ব্ৰিটিছে কৰিছিলে বেলেগ এটা এজন, মইতো ক'লোৱেই আৰম্ভণিটো, উইলিয়াম টিউনিয়ন প্ৰথমজন মানে OSD আছিলে আমাৰ লেজিছলেচাৰ, 1910 চনৰ কথা হা। আৰু আজি 120 বছৰ এতিয়া আগতে ক'ৰ চান্স লৈ কি পোৱাই দিলে, গতিকে এইটো এটা PIL হৈ যাব লাগে। এইদৰেতো চিষ্টেম নহয়। বাট কিন্তু মানে এই নিৰ্বাচনতে যি ধৰণৰ খৰচ পাতি কৰা দেখা পাওঁ এভৰিথিং কথা, এজ এ হ'ল সমাজত আজিকালি কৰাপশ্যনটো একচেপ্ট কৰি লৈছে নেকি? চাওক, এতিয়াও কৰাপশ্যনটো একচেপ্ট কৰি লৈছে বুলি কোনেও যেন এইটো আজিকালি কাৰো গাত নালাগে যেন লাগে দেখোন। নহয়, বাহ্যিকভাৱে সেইটো তাৰমানে লাগি থাকি মানুহে দীঘলীয়াকৈ লাগি থাকিব নোৱাৰে, এক নম্বৰ কথা। লাগি থাকিব নোৱাৰাৰ কাৰণে এইটো আইন আদালত। এতিয়া মই দিছপুৰৰ ভিতৰত ছেক্ৰেটেৰী এৰেষ্ট পাইছিলোঁ 2017 চনত। প্ৰথমজন মই দিছপুৰৰ একেবাৰে ছেক্ৰেটেৰী চেম্বাৰ ছেক্ৰেটেৰী 54 লাখ টকা সৈতে পাইছোঁ। নহয়, কুজেন্দ্ৰ দলে। গতিকে কিন্তু আপুনি চাব, ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টটো অসমত প্ৰথম প্ৰতিষ্ঠা হৈছিলে 1983 চনত। 83 চনৰ পৰা 17 চনলৈকে কোনো কিন্তু ৰেড হেণ্ডেড এজন অফিচাৰ অসমত ধৰা নাই। সেই সৰ্বানন্দ সোণোৱাল আহিয়ে প্ৰথম মহৎ তালুকদাৰ ধৰিলে, ছেকেণ্ডজন মই ধৰিছিলোঁ। আৰু আজিকালি এনেকুৱাও হৈছে, মই এতিয়া শেহতীয়াকৈ দেখিছোঁ, মই সেইদিনা এছিষ্টেণ্ট কমিশ্যনাৰ ED লগত কথা পাইছোঁ, কিবা এটা কেছত মই EDত সাক্ষী দিবলৈ গৈ থাকিবলগীয়া হৈছে। গতিকে তেওঁলোকৰ লগত এটা ৰিলেশ্যন হওঁতে মই এদিন হাঁহিত কথাটো আহিলোঁ যে পাব্লিকে কেছ দিব পাৰে নাই, বোলে পাৰে। কেনেকৈ পাৰে বোলে, এইটো ছিষ্টেমত পাৰে। মোক গোটেই ছিষ্টেমখিনি বুজাই দিলে। আজি এতিয়া এই ED অফিচটো নৰ্থ ইষ্টৰ হেড অফিচটো আমাৰ গুৱাহাটীৰ ৰাজগড়ত, গতিকে সেই অফিচটোত আজিলৈকে কিন্তু কোনো এখন এজাহাৰ পাব্লিকৰ পৰা পৰা নাই। এইবাৰ প্ৰথম এজন ডিব্ৰুগড় হেৰিয়ে এডভকেটে দিছে। গতিকে এইটো এটা ট্ৰেইন আনিব লাগে, এই কাৰাপ্টেড অফিচাৰবোৰৰ সম্পত্তি লৈ কেছ দি দিব লাগে EDত। মইতো এইবাৰ সেইটোকে কৰিম বুলি ভাবিছোঁ। সাধাৰণ মানুহো দিব কিন্তু আমাৰ ভাবি থাকে। এতিয়া মইতো আচৰিত খাওঁ, অপজিশ্যন পাৰ্টীয়ে কিয় কেছ ফাইল নকৰে, ৰুলিঙে কৰি থাকে। আজি অৰবিন্দ কেজৰিৱালক ধৰিলে, কালি হেমন্ত সোৰেনক ধৰিলে, আৰু তোমালোকে তেওঁলোকৰ বিৰুদ্ধে কিয় কেছ ৰেজিষ্টাৰ নকৰা? একো নকৰে, এনকুৱাৰী কৰি বহুৱাই থৈ দিব, কিন্তু কেছটোতো ৰেজিষ্টাৰ হৈ থাকিব। এদিনটো সদায়তো পাৱাৰ নাথাকে, সেইটো কামটো কৰিব পাৰে। অবলেট মই দেখিছোঁ খুব বেছি এৰেষ্ট হৈ আছে কিন্তু 400 এবভ হ'ল এতিয়ালৈ। সেইটো কিবা মানে হোৱাট মানে এতিয়া এনেকুৱা লাগে দেখোন মানে এজ এ হ'ল 90% এৰেষ্ট হ'ব অৱস্থাত আছে। এতিয়া কথা হ'ল কি, চব ৰেড হেণ্ডেড মানুহে বহুতে কৈ দিয়ে যে পুথি খলিহনা ধৰে, হেৰি নধৰে, ৰৌবালি নধৰে। কিন্তু কথা হ'ল ৰেড হেণ্ডেডটো যেতিয়া অভিযোগ যাব, অভিযোগ গ'লেহে ধৰিব। এতিয়া লাচিত দাসেতো সকলোৱে জানে যে মুখ্যমন্ত্ৰী একেবাৰে খাছ মানুহ। এসময়ত দিল্লীতো তেওঁক CID কৰিবৰ কাৰণে তৰুণ গগৈ কাৰ্যকালত OSD কৰি ৰাখিছিলে। লাচিত দাসে খুব ভাল খানা বনাব জানে দেই, মই দিল্লীত দেখিছোঁ হা। তেওঁ মন্ত্ৰীৰ পুতেক যদিও খুব, আৰু মানে দেউতাক যদিও দুবাৰ মন্ত্ৰী হৈছিলে, কিন্তু আপোনাৰ নন কাৰাপ্টেড মানুহ আছিলে লীলাময় দাস। কিন্তু তেওঁৰ দৰে লীলাময় দাসৰ পুতেক যে এনেকুৱা কাৰাপ্টেড হ'ব, মই খুব ঘনিষ্ঠভাৱে তেওঁক পাইছোঁ, কিন্তু এনেকুৱা হ'ব মইতো ভবা নাছিলোঁ। তেওঁ খালি পইচা তুলিবলৈ গৈ DC হৈ আৰম্ভ কৰি দিলে, নাও পইচা ঠিকাদাৰক গোটাই ল'লে বোলে, পইচা তুলিবলৈ আৰম্ভ কৰি দিলে। তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী কাণত পৰিলে আঁতৰাই দিলে বোধ কৰোঁ, নহ'লেতো MLA হ'ল। মুখ্যমন্ত্ৰী এটা বস্তু ভাল লাগে যে মানে কোনো নিজৰ নহয়, তেখেতৰ বেয়া কামৰ ক্ষেত্ৰত কোনো নিজৰ নহয়। কিন্তু কথা হ'ল কি, এতিয়া এই কাৰাপশ্যনটো যদিও ধৰি লোৱা যায় যে হেৰিয়ে মানে একচেপ্ট কৰি লৈছে, কিন্তু সেইটো কথা নহয়। অভিযোগ দিছে, আগতকৈ মানুহ এৱাৰনেছ আহিছে। আগতে ধৰি লওক 17 চনত 2টা ধৰিছিলে, এতিয়া আপোনাৰ 400 ওপৰ হ'লগৈ। কিন্তু এতিয়া ঘোচ লোৱাবোৰকো তৰিকা চেঞ্জ কৰিছে। মই সেইদিনা থানা এজন দাৰোগাই ঘোচ ল'লে 10,000 টকা, ল'ৰাটোৱে দিবলৈ আহিলে, এইবিলাক সেই মটৰচাইকেলখনৰ কেৰিয়াতে পলিথিনটো ওলমাই থৈ যা বুলি ক'লে। ল'ৰাটোৱে ক'লে, মই একদম প্ৰেজেণ্ট আছোঁ, মই নাম লাচিত দাসতে শুনি মোৰ এনেকুৱা হাঁহি উঠিছে। মই কিন্তু চাপ্ৰাচি দৰমানে ৰাখি দিব লাগিছিলে কাৰণে মই নিজে ভাবিছোঁ এনেকুৱা মানুহ থাকিব পাৰে DC নিজে পইচাটো লৈছ, দৰমানে চাপ্ৰাচি ৰাখি দিব। এটা পুলিচ অফিচাৰজনে ক'লে যে বাহিৰত থকা বাইকখনৰ হেৰিয়ত ওলমাই থৈ যা পলিথিনটো, তাতে ভৰাই পিনি। ই ক'লে, ল'ৰাটোৱে ক'লে বোলে হেৰি নহয়, কোনোবাই যদি লৈ যায়, লৈ যাওক, লৈ যাওক, মোৰ পইচা লৈ যাওক, দিয়া পইচা এটা। সি হাতে নুচুৱে তাৰমানে। এতিয়া হাতে চুলে যে ৰেড হেণ্ডেড ধৰিব পাৰে, গতিকে বাহিৰৰ মটৰচাইকেল ওলমাই থৈ যাবলৈ ক'লে। কি কৰে মই একদম প্ৰেজেণ্ট আছোঁ। মই এই কথাটো ইভেন ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ ডিৰেক্টৰক এইটো কথা মই চাহ খাই থাকোঁতে কাহিনীটো কৈছোঁ। এতিয়া তেওঁলোকেও সেইকাৰণে কিছুমান নতুন পলিচি উলিয়াইছে। মোৰ হাতত মাছ শেষৰ 3 মিনিট 4 মিনিটমান আছে। তো ধ্ৰুৱজ্যোতি আৰু অভিজিত দুয়োটাই শেষ কমেণ্ট কি ক'ব? বিকজ এই যুদ্ধখন বা এই কাৰবাৰটো
লাজো লাগে, ডিছকাছ কৰিব লাগে। মই আচলতে বিধানসভাৰ কথাবিলাক ক'বলৈ সৰুৰে পৰা এখন একদম যেতিয়া প্ৰথম ৰিপৰ্টিং কৰিবলৈ গৈছিলোঁ তেতিয়া জ্যোতিষ বুঢ়াহঁত আছিলে, তেখেতসকলে শিকাইছিলে, কাৰ্তিক দাহঁতে শিকাইছিলে। তো এটা মানে কিবা চকী এখন মই বেকাকৈ বহি থাকোঁতেও মই ধমি খাইছিলোঁ তেখেতসকলৰ পৰা, এনেকৈ বহিব এনেকৈ মানে মই কিবা বেকাকৈ গৈ পিছফালে গৈ কথা পাতিছিলোঁ কাৰোবাক। ত' প্ৰেছ গেলেৰীত কেনেকৈ বহিব লাগে একদম মানে শিকাইছিলে। পিছলৈ সেইকাৰণে বাজেটখন অলপ পাৰা হৈছিলোগৈ। মোৰ এইটো আচৰিত লাগে যে এইবিলাক ঘটনা হ'ব পাৰে বুলি। গতিকে লাষ্ট তাকো বেলেগত যি হৈ থাকে কিন্তু বিধানসভাখন চামথিং সৰু সুৰা কিবা কিবি কৰে। মই দেখিছোঁ 2 এজনে ধৰক আগতে অধ্যক্ষ যাবৰ সময়ত তেওঁলোকে টিভি কেইটামানে লৈ গুচি গ'ল। সেইবিলাক সৰু সুৰা পুৰণা বস্তুখিনি এনিৱে লাষ্ট তুমি ক'বলৈ কি আছে ধৰক এতিয়া? লাষ্ট ক'বলগীয়া মানে যিখিনি কৰিলোঁ, যিখিনি ক'লোঁ তথ্যৰ ওপৰত আধাৰিত আছিল। অসমবাসী ৰাইজে কথাখিনি গম পাইছে। আৰু মোৰ টাৰ্গেট কেতিয়াও মানে অধ্যক্ষ ডাঙৰীয়া নাছিল, দুলাল পেগু আৰু এই নেক্সাছটো তেওঁলোকক। আৰু দুলাল পেগু যেতিয়া বিশ্বজিৎ দৈমাৰীক জানি বুজি ফচাই দিলে, তাৰ পাছত কথা কওঁতে তেওঁৰ নামটো ক'ৰবাত জড়িত হৈ পৰিল। আৰু সেই নেক্সাছত তেওঁ সেনেকৈ ফচোৱা হ'ল। কেতিয়াবা কয় নহয় যে মানে অলপ সজা মানুহৰ কাৰণে কিবা কোনোবাই ফচালে নেকি নাজানো, কিন্তু দুলাল পেগু সাংঘাতিক শয়তান সেইটো কিন্তু মই জানো। গতিকে আগন্তুক দিনত ৰঞ্জিত দাস ডাঙৰীয়া কেনেকৈ আগবাঢ়ে সেইটো মোৰ বিশেষ নাজানো, কিন্তু এটা অনুৰোধ থাকে বিধানসভাৰ কৰ্মচাৰীখিনিৰ স্বাৰ্থত, সচিবালয়ৰ কৰ্মচাৰীৰ এটা এনভাইৰনমেণ্টৰ স্বাৰ্থত আৰু ভাল মানুহ যোনে কাম কৰাৰ ইচ্ছা আছে তেওঁলোকৰ স্বাৰ্থত যাতে পৰিৱেশটো অকণমান মুকলি কৰি ৰাখে, যাতে কাম কৰাৰ ইচ্ছা থাকিলে কাম কৰাৰ হেৰি পায়। এতিয়া তত্ত্ব কিছুমান কালপিত আছে বুজি মই গম পাই আছোঁ গোটেই কথাবিলাক। গতিকে তেওঁলোকক অকণমান ৰঞ্জিত দাস ডাঙৰীয়া মোৰ অনুৰোধ, আপুনিও জানে আমি কাৰ কথা কৈছোঁ, অকণমান কণ্ট্ৰলত ৰাখক তেওঁলোকক। আৰু যিখিনি গুচাব লাগে সেইখিনি চাটাই কৰি কিনে সোনকালে আগ কৰি দিয়ক, যাতে অসম বিধানসভাৰ মৰ্যাদা আৰু গৰিমাটো অক্ষুণ্ণ থাকে। যিকেইজন মানুহৰ ওপৰত অভিযোগ আহিছে তেওঁলোকৰ ওপৰত এটা আইনী প্ৰক্ৰিয়া চলাব লাগে। আৰু যিমান সম্পত্তি তেওঁলোকে গঢ়িছে সেই গোটেই সম্পত্তিখিনি জব্দ কৰিব লাগে। আৰু যিমান পইচা তেওঁলোকে লৈ গৈছে অসম চৰকাৰৰ পইচা সেই গোটেইখিনি ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। বাকী কৰে নকৰে সেইটো ৰঞ্জিত দাস ডাঙৰীয়াৰ ওপৰত কথা। আৰু মই এটা যোগ কৰি লৈছোঁ, এই যে 111জন এপইণ্টমেণ্ট দিছিলে টেম্পৰাৰী, এইকাৰণে দিছিলে বোলে 126জন বিধায়কৰ ঘৰত প্ৰতি ঘৰতে এজনকৈ মানে সহায়ক হিচাপে দিয়াৰ কথা আছিলে স্পীকাৰে, এতিয়া ওলোৱা কথা মাৰ্কেটত। কিন্তু কথা হ'ল কি, অসম বিধানসভাৰ এখন হাউচ কমিটি আছে। হাউচ যদি বিধানসভাৰ প্ৰতিজন বিধায়কৰ ঘৰত এজনকৈ মানুহৰ দৰকাৰ হয়, হাউচ কমিটিত ৰিজলিউশ্যন হ'ব লাগে। তাকে দেখিলে খুলিলে কাৰোবাৰ কি ক'ব, এতিয়া একো নহ'লেও অন্তত বিধায়কসকলে নিজৰ নিজৰ ৰূপৰ টোপোলাটো যদি ঘূৰাই দিয়ে তেতিয়াও দেখিবলৈ ভাল হ'ব। একজেক্টলি মৃণাল দা আপুনি মনৰ কথাটো ক'লে, মানে অখিল গগৈয়ে ঘূৰাই দিয়ক, প্ৰথমতে ঘূৰাই দিয়ক, মনোনন্দ লাজৱাৰীয়ে ঘূৰাই দিয়ক, বাকীটো কংগ্ৰেছ বিজেপি কি কৰে এই দুজনে ঘূৰাই দিলে অন্তত বাকী বহুতে লাজ পাবগৈ। 8 লাখ টকাৰ ৰূপৰ টোপোলা এবাৰ টেষ্ট কৰা ভাল বস্তুটো, জেনুইনিটিটো চাওঁচোন কিমান টেষ্ট কৰা ভাল, প্ৰকৃত কেইজনে ৰূপৰ টোপোলাটো ৰূপৰ সেই 8 লাখ টকীয়া গিফ্টটো ঘূৰাই দিয়ে আমি অন্তত দেখা পাম। কাৰ ঘৈণীয়েকে পালে কাৰ ভাগিনীয়েকে পালে ইমান লোভ কোনো নাবাঢ়ায়, যিকেইজনৰ লোভ নাই বুলি ভাবো তেওঁলোকে। ধন্যবাদ। प्रमद बर'नि आगदा आखि बिथांमोना जोंखौ गाग्लोबग्रा, जोंखौ सिया सुखुवा खालायग्रा साफा सानै प्रमद बर'नि आगदा आखिया बेफोरबायदि माखासे खाहानिखौ मोनथियाबो जानो हागौ। नाथाय हाग्रामा महिलारि सारा आसामनि जेलाव थानानै एन्जर जानो गोनां जादों, एन्जर सावनानै जेल सिङाव जानानै थानो गोनां जादों। बै गेदेरमाया इन्दि बिनि गेदेरमा डियार नाब्ला सारनि बुंनाय बाथ्राफोरखौ हमदांनो हादों जानो हागौ, गारबोनाय समनि माखासे बुंनाय रावफोरखौ। माखासे साननि सिगां डियार नाब्ला सारजों मोजां गाज्रि सावरायनो थांनायाव सावरायलायनायाव डियार नाब्ला सारा फरायबाय थानाय समाव बर' गामिखौ जेब्ला पुलिसनि ड्रेस गाननानै पुलिसनि सिलाय लानानै जेब्ला सावनो थाङो, मा थांखि लानानै बर'फोरखौ गाग्लोबनो थाङोमोन पुलिसनि ड्रेस गाननानै पुलिसनि सिलाय लानानै, बै समाव राइफला पाब्लिकफोरनि आखायाव थायामोन, आसाम पुलिसनि आखायावल' राइफला थायोमोन। बेबायदि सिलायखौ बर'फोरनि न' सावग्रा, बर' गामियाव थांनानै बर'फोरनि सम्पति दंस खालायग्रा, उदखाट खालायग्रा बै बिथांमोननि आखायाव पुलिसनि ड्रेस, आखायाव राइफल नुयोमोन। बिथांमोननि गाग्लोबनायखौ डियार नाब्ला सारा फरायसा टाइमावनो जोबोद खोनाबोदों आरो नुबोदों होननानै सावरायलायो मोजां गाज्रि। बिनि उनाव ट्राइबेलफ्रा लामा सामा बुथारजानाय, गारि गुरा गाखोनायाव बुथारजानाय, बेबायदि ट्राइबेलफ्रा आसामाव नासयजादों। गासै ट्राइबेलफ्रा मा खालामबा मोजां जागोन, मा उपाय, दिल्लीयाव आन्दलन खालामनो गोनां जाबाय, गुवाहाटीयाव आन्दलन खालामनो गोनां जाबाय। बिनि उनाव इन्दिबि आफाद जोनोम जायैनि सिगां उपेन ब्रह्मआ ट्राइबेलफ्राबो बा बर'फ्राबो हाथियार गावनो
सोलोंनांगोन बा हाथियार लाग्रा आन्डारग्राउन्ड जोनोम जाथारनांगोन होननानै इनिसियाननिफ्राय खारनाय सोरबा सारेन्डार जाखानाय बिथांमोनखौसो उपेन ब्रह्मआ लोगो मोनफ्लांदों बा सावरायलायदों। बे सावरायलायनायाव जाय मानसिजों सावरायदों बिथाङा इनिसियाननिफ्राय खारखानाय सासे सोद्रोमामोन। बिनि थाखायनो उपेन ब्रह्मनि ट्राइबेलफोरनि बा बर'फोरनि गेजेराव हाथियार लानो संगठन दानो सावरायलायनाया फेलें जादों। बिनि उनाव डिआर नाब्ला सारमोननि साननाय हनाय, डिआर नाब्ला सारमोननि ग्रुपआ इनिसियानफोरजों सावरायनानै ट्राइबेलफोरनि प्रटेक्सन बा बर'फोरनि प्रटेक्सन डिआर नाब्ला सारमोननि नाजानायाव बर'नि गेजेराव हाथियार लाग्रा मैखोम आफादा जोनोम जायो। बेबायदिखौ ट्राइबेलफोरनि गेजेराव मालाबाबो हाथियार लानांगौ, हाथियार लानानै माखासे सुथुरफोरजों मोगा मोगि जानांगौ, बेबायदि ट्राइबेलफोरनि गेजेराव साननाय गैयामोन। बर'फोरनि गेजेराव हाथियार गावनो सोलोंनांगौ, हाथियार लानो गोनां आन्डारग्राउन्ड जोनोम जानांगौ होननानै बर'फोरनि गेजेराव मालाबाबो साननाय गैफेरामोन। बेबायदि हाथियार लानो आरो आन्दलन खालामनो, हाथियार लानानै मोगा मोगि आवगायनो बेफोरखौ सोर फोरोंदों? जोंखौ सोबख'ग्रा, जोंखौ नासयग्रा हारिनि बिथांमोननि बेरेखा ट्राइबेलफोरनि गेजेराव बा बर'फोरनि गेजेराव खलमनि दावहा, हाथियारनि सोमावसारग्रा आफादा जोनोम जानो गोनां जादों होननानै डिआर नाब्ला सारा सरासनस्रा ओरैनो सावरायलायनाय जायो। ट्राइबेलफोरनि गेजेराव, बर'फोरनि गेजेराव सोरबा आलासि फैयोबा, जायखिजाया हारिया ट्राइबेलफोरनि न'खराव बा बर'फोरनि न'खराव फैयोबा साहा, ओंखाम, मैगं थाइगं जायखिजाया न'खरनि जाग्रा लोंग्रा बुस्थु हरफानो मोनाबा मालाबाबो ट्राइबेलफोरा गोसोआ गोजोना बा बर'फ्रा गोजोना। बेबायदि आसामाव जायखिजाया हारि माहारिनि आलासि जालायनाय, थांलाय फैलाय खालायनाय, ट्राइबेलफोरनि न'खराव गुबुन हारिया फैयोबा मैगं थाइगं हरफानाय, जाग्रा लोंग्रानिफ्राय मैगं थाइगं, न'खराव दाउ दंबा दाउ हमनानै हरो, मैगं थाइगं दंबा माइरं हरफायो। ट्राइबेलफ्रा बेबायदि ट्राइबेलफोरखौ नासयग्रा हारिनो बेबायदि सनमान बिथांमोनखौ खालायबोदों। बा बर'फ्रा जायखिजाया ट्राइबेलनि अनगा, बर'नि अनगा बर'फोरनि न'खराव थाङोबा साबसिन ट्राइबेलफोरनि गेजेराव बा इन्डियानि थागिबिनि गेजेराव बर'फोरनि सिबिनाय, आलासि सिबिनाय आरो आलासिखौ माबायदि बरायनांगौ, आलासिखौ माबायदि सनमान होनांगौ, जानाय लोंनायनिफ्राय, न'खरनिफ्राय जेब्ला आलासिया गिदिंलांफिनो बे समाव माबायदि बिदाय हरनांगौ, गाननाय जोमनाय, आर'नाइ, जायखिजाया जाग्रा मुवा बेफोरखौ हरफानो मोनोबासो बर'फ्रा जोबोद गोसोआव गोजोनो। आलासिनो जिरायनो होआबा, आलासिनो दै होनो मोनाबा, आलासिनो साहा फुदुंनानै होनो मोनाबा, ओंखाम बोथिसे जाहोहरनो हायाबा, जाग्रा लोंग्रा, आर'नाइ, गामसा जायखिजाया न'खरनि माखासे जानाय लोंनाय बेसादफोरखौ हरफानो मोनाबा बर'फ्रा मालाबाबो गोसोआव गोजोना। बेबायदि ट्राइबेलफोरनि अनगा, बर'फोरनि अनगा जायखिजाया इन्डियायाव थानाय जाथिफोरखौ बर'फ्रा बायदि सनमान होदों। नाथाय ट्राइबेलफोरनि खुगायाव, बर'फोरनि खुगायाव सोरबा गेदेरमानि ट्राइबेलफोरनि अनगा, बर'फोरनि अनगा सोरखौबा दम होनांगौ, आन्दलन खालायनांगौ, बेबायदि लामायाव राजा लामाखौ जथेनांगौ, ट्रेन लामाखौ जथेनांगौ, बेफोरखौ मालाबाबो साननो हानाय गोहो गैयामोन आरो बेबायदि आन्दलन खालामनांगौ होननानै सानफेराखैमोन। बै बिथांमोननि नासयनाय, बिथांमोननि सोबख'नायाव ट्राइबेलफ्रा, बर'फ्रा बेबायदिखौ साननो गोनां जादों। आखायाव हाथियार लानानै सोरजोंबा थेर फाथिनो, आखायाव लावथि लानानै, थुंग्रि लानानै, जायखिजाया बेरग्रा मुवा लानानै ट्राइबेलफ्रा आवगायनो गोनां जादों, बर'फ्रा आवगायनो गोनां जादों। बेबायदि आफादखौ बिथांमोननि नासयनाय, बिथांमोननि सोबख'नायनि थाखाय जोनोम जानो गोनां जादों। दिनैनि समाव बिस्वजित सारखौ बुंनाय माने गासै ट्राइबेलखौ बुंनाय, बर'फोरखौ बुंनाय। लासै लासै बर'फोरखौ बा ट्राइबेलफोरनि गेजेराव बर'फोरखौ आथिं सिफायनानै दोननो हायोबानो गासै ट्राइबेलफोरखौ जोंनि कब्जायाव लाबोनो हागोन। बेबायदिखौ बिथांमोना गोदोनिफ्रायनो बिथांमोननि साननाय हनायाव दं। ट्राइबेलफोरनि गेजेराव बर'फोरनि आथिं आखाइखौ सिफायनानै दोननो हायोबानो गासै ट्राइबेलखौ जोंनि गाननाय जोमनाय, जोंनि हारिमु, मोनफ्रोमबो जोंनि साननाय बायदि
मावनो हागोन होननानै बिथांमोना साननानै दंखायो ट्राइबेलफोरखौ बर'फोरनि थाखाय ट्राइबेलफोरखौ गादबनानै जानो हायाखै नाथाय सम सम बिथांमोना नाजाबाय थायो दा बेनि थाखायनो मोनफ्रोमबो दल संगठना स्ट्रं जानांगोन For this example, I thank Mr. Abhijit Sharma. যে নন ট্ৰাইবেলবিলাক অসমৰ পৰা আহক বা ইণ্ডিয়াৰ পৰা আহক য'ৰ পৰা নাহক কিন্তু অৰুণাচলত যিহেতু ডেভেলপ হ'বলৈ নিদিয়ে ইনাৰ লাইন ফাৰ্মিংটো ইমান ইম্পৰ্টেণ্ট সেইটো কাৰ কাৰণে ইম্পৰ্টেণ্ট অৰুণাচলীজ ট্ৰাইবেলৰ কাৰণে ভাল ইম্পৰ্টেণ্ট হয় শৰ্মাবিলাকে আমাক ঠগি ঠগি খাই আছে আৰু ঠগি খাবলৈ নিদিবৰ কাৰণে অৰুণাচল মানুহে কেনেকৈ এই শৰ্মা লোক আমলোকৰ টগানে আটাই বুলি কয় শৰ্মা ইধৰ শৰ্মা উধাৰ যাওঁ বুলি কয় কিমান বেয়াকৈ ইনচাল্ট কৰে কিন্তু অসমৰ মানুহে শৰ্মা বুলি ক'লে কেইটামান টিলিঙা বজোৱা মানুহে খুব সন্মান কৰে ডন বৰ্ডাৰ হুইজ শৰ্মা হুইজ হোৱাট অভিজিৎ শৰ্মাৰ নিচিনা মানুহে নিজকে চিনাকি কৰি দিছে মই শৰ্মা মানুহ মই ঠগি ঠগি খাওঁ অভিজিৎ শৰ্মাক মই থেংক ইউ বুলি ক'ব লাগিব প্ৰথমত মিষ্টাৰ অভিজিৎ শৰ্মা থেংক ইউ ছ' মাছ থেংক ইউ ভেৰি মাছ বুলি আপোনাক কওঁ কি কাৰণে ক'লোঁ ইউ হেভ আপুনি এটা বস্তু এতিয়া আমাক হাইলাইট কৰি দিলে সেইটো কাৰণে মোক খুব ভাল লাগিলে সেইটো কি বস্তু হ'ল যে আমাৰ ট্ৰাইবেল হকে নিজকে হিন্দু বুলি কয় কেইটামান ট্ৰাইবেল মানুহে কাৰ্বি আলঙৰ পৰা গৈছে কোনোবা ডিমা হাছৰ পৰা গৈছে দিল্লীত গৈ পেলাই জয় শ্ৰীৰাম বুলি চিঞৰিছে গৈ এতিয়া ট্ৰাইবেল মানুহটো হিন্দু নহয়েই যদি ট্ৰাইবেল মানুহ হিন্দু নহয় তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীয়ে গংগাত গৈ পেলাই গা ধুবলৈ প্ৰয়োজন নাই বিশ্বজিৎ দৈমাৰীৰ যিটো পাপটো ক্লিনছ কৰিবৰ কাৰণে পিউৰিফাই কৰিবৰ কাৰণে বামুণক আনি পেলাই পানী ছটিয়াবলৈ দৰকাৰ নাই যোগ্য পাতিবলৈ দৰকাৰ নাই ট্ৰাইবেল ব্ৰাদাৰ্ছ যে ট্ৰাইবেল মানুহ UCC কি কাৰণে নালাগে সেইটো কাৰণেই নালাগে উই ডোণ্ট ৱান্ট UCC আমাৰ জাতি আমাৰ কালচাৰ ট্ৰেডিশ্যনটো ক'ত ডাইলুট কৰে এই দিছ ইজ দ্য বেষ্ট এক্সাম্পল এণ্ড ফৰ দিছ এক্সাম্পল আই থেংক মিষ্টাৰ অভিজিৎ শৰ্মা হু হেজ ইনচাল্টেড দ্য ইণ্টায়াৰ ট্ৰাইবেল কমিউনিটি তেখেতে এনেকৈ ইনচাল্ট কৰিব নাপায় তেখেতে ক'ব লাগিছিলে যে অভিজিৎ দৈমাৰী দ্য ফৰ্মাৰ স্পীকাৰ তেখেত এলং উইথ ছাম আদাৰ পাৰ্পিট্ৰেটাৰ্ছ মিলিজুলি অসমৰ ফাণ্ডখিনি মিছ এপ্ৰপ্ৰিয়েট কৰিলে বা মিছ ইউজ কৰিলে therefore you have committed an offense so guilty is guilty আৰু কালপ্ৰিটৰ আমি সকলোৱে কওঁ যে কালপ্ৰিট হেজ ন কালাৰ কালপ্ৰিট হেজ ন ৰিলিজন ন ট্ৰাইব ন কাষ্ট বুলি চবেই জানে চবেই কৈও আছে সেইকাৰণে যদি অভিজিৎ শৰ্মাই যদি কয় যে বিশ্বজিৎ দৈমাৰী আপুনি জনজাতি বুলি কোৱাটো কিন্তু ডেট ইজ ইনচাল্টেড টু দ্য ইণ্টায়াৰ ট্ৰাইবেল ছ'চাইটি when you have insulted the entire tribal society you have also committed another offense you have committed an offense under the Scheduled Caste and Scheduled Tribe Atrocity Act under the section 3 apuni bhalkoi sabo you have insulted intensely to the entire tribal community therefore the tribal organizations tribal student organizations they are going to file a criminal case against you before we file a case against you kindly apologize that is one secondly entire Assamot আহোমে হওক মটকই হওক দেউৰীয়ে হওক মিচিঙে হওক কলিতাই হওক কোচে হওক বামুণ ক'লে মানুহে খুব বেয়া পায় আৰু বামুণ বুলি কোৱা কাৰণে বেয়া পায় আপোনাৰ নিচিনা মানুহৰ কাৰণে আৰু বামুণ মানুহ সেইটো কাৰণে বেয়া পায় মানুহে অপেনলি নকয় কিন্তু যেতিয়া মানুহে মদ খাবলৈ যায় হোটেলত বহে কোনোবা বিয়াত যায় কোনোবা অফিচত যায় তেতিয়া কি কয় এই বামুণখিনি এনেকুৱা এই বামুণটোৱে বদমাছ বুলি কয় চি just because of Mr. Abhijit Sharma আপোনালোকৰ নিচিনা মানুহ আপোনাৰ নিচিনা মানুহৰ কাৰণে ইণ্টায়াৰ বামুণ শ্ৰেণীক মানুহে এনেকৈ বেয়া চকুৰে চায় চ' ইউ হেভ নট ডান এ গুড থিং আপুনি ভাল কাম নকৰিলে আপুনি কওক মানুহে ৰাইজে আপোনাক দেখি আছে যে ইউ আৰ অলছ' এক্টিভিষ্ট যে আপুনি মাত মাতি আছে ৰাইজৰ কাৰণে ৰাইজে তাত আপোনাক ছাপোৰ্ট কৰে কিন্তু আপুনি জাতিটোক লৈ পেলাই যেতিয়া মুখ খোলে আৰু আমাৰ নিচিনা মানুহে আপোনাৰ নিচিনা বামুণক 2 ছেকেণ্ডো নালাগে গালি দিবলৈ 2 ছেকেণ্ডো নালাগে আৰু আপোনাক আমি সেইটো কাৰণে চাই আছিলোঁ যে আপুনি কিমান মানে বক কৰে সেইটো আমি চাবলৈ বিচাৰি আছিলোঁ কিন্তু আপোনাৰ লিমিটটো সিমানতে আমি এতিয়া উই আৰ ট্ৰাইং টু স্লেছ ইয়ৰ কেপাচিটিটো আমি তাতে শেষ কৰিম এতিয়া আপোনাক কি কাৰণে কৈছোঁ এতিয়া আপুনি ট্ৰাইবেলক জোকাই লৈছে ইউ ন' ভেৰি ৱেল দ্য ট্ৰাইবেল পিপুল দে আৰ পিচ লাভিং পিপুল উই ট্ৰাইবেল পিপুল উই ডোণ্ট হাৰ্ম এনিবডি আপোনালোকৰ নিচিনা মানুহৰ স্পেচিয়েল বামুণ মানুহে কাক টকি কোৱা নাই আপোনালোকে কওকচোন ইণ্টায়াৰ আছামবিলিত ইণ্টায়াৰ ছেক্ৰেটেৰীত গোটেই বামুণ সোপাই ঠগি আমাক খালে আমাৰ মাটিত আপুনি আহি পেলাই আমাকে ঠগি খাই আছে আমাৰ শিলগুটিক লৈ পেলাই আপুনি ঘৰ বনাইছে আপুনি আমাৰ পানীটো খাই আছে আমাৰ কয়লা লৈ পেলাই বিজনেছ কৰিছে আমাৰ গাহৰি লৈ আপুনি বিজনেছ কৰিছে আপুনি AC ৰুমত থাকি পেলাই আৰু ডাঙৰ লেকচাৰ মাৰে অসমৰ মানুহে খেলঞ্জিয়াই খেতি কৰে আপুনি খাবলৈ পায় কেইটামান মানুহে গৰু গাই পোহে কিন্তু আপুনি গাখীৰ খাবলৈ পায় আমি
খেতি কৰা মানুহে আমি ভালকৈ এসাঁজ খাবলৈ নাপায় আমাক ঠগে কোনে আপোনালোকৰ নিচিনা বামুণ মানুহে আমাক ঠগি খাই আছে সেইকাৰণে আমি সেইটোৱে ক'বলৈ বিচাৰিছোঁ আপোনাক যে আপুনি ভৱিষ্যত এনেকৈ ইটিকিং নকৰিব এনেকৈ ইনচাল্ট নকৰিব চিধা কওক না মিষ্টাৰ বিশ্বজিৎ ডেমাৰী দ্য ফৰ্মাৰ স্পীকাৰ ইউ হেভ কমিটেড এ অফেন্স ইউ হেভ মিছ এপ্ৰপ্ৰিয়েট দ্য ফাণ্ড গভৰ্ণমেণ্ট ফাণ্ড therefore you have committed an offense apuni kok na you lost a FIR against him but don't use and don't take the tribal name as you wish just recently আপোনালোকে গম পাইছে অৰুণাচল প্ৰদেশত IPL ইস্যুটো লৈ পেলাই হালাগুলা হৈ গ'ল তাতে ST বাচাও এটা সংগঠনে তেখেতসকলে ভাল কাম এটা কৰিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আমাৰ চল দদম বুলি কয় ছ'চিয়েল এক্টিভিষ্ট আৰু তামাৰ তাৰাকো আমি থেংক ইউ ক'ব লাগিব তেখেতৰ জেনেৰেল ছেক্ৰেটাৰীকো থেংক ইউ ক'ব লাগিব তেখেতসকলে এটা ইস্যু আছিলে যে নন ট্ৰাইবেল পাৰ্টিকুলাৰ বামুণক টাৰ্গেট কৰিছে দেই যে নন ট্ৰাইবেলবিলাক অসমৰ পৰা আহক বা ইণ্ডিয়াৰ পৰা আহক য'ৰ পৰা নাহক কিন্তু অৰুণাচলত সিহঁতে দবদবা পাবলৈ নিদিয়ে ইনাৰ লাইন ফাৰ্মিংটো ইমান ইম্পৰ্টেণ্ট সেইটো কাৰ কাৰণে ইম্পৰ্টেণ্ট অৰুণাচলীজ ট্ৰাইবেলৰ কাৰণে ভাল ইম্পৰ্টেণ্ট হয় সেইকাৰণে তেখেতসকলে কৈছে যে ইয়াত আহি পেলাই শৰ্মাবিলাকে আমাক ঠগি খাই আছে আৰু ঠগি খাবলৈ নিদিবৰ কাৰণে অৰুণাচল মানুহে কেনেকৈ এই শৰ্মা লোক আমলোকৰ টগানে আটাই বুলি কয় চ' তেখেতসকলে আমাক তাত আমি ইয়াত যেনেকৈ শৰ্মাক উপাধি লোৱা মানুহক বামুণক যিমান সন্মান কৰোঁ তাত কিন্তু অৰুণাচলক হওক নাগালেণ্ড হওক মিজোৰামক হওক মণিপুৰক হওক কেনেকৈ কয় শৰ্মা ইধৰ আহ শৰ্মা উধাৰ যাওঁ বুলি কয় কিমান বেয়াকৈ ইনচাল্ট কৰে কিন্তু অসমৰ মানুহে শৰ্মা বুলি ক'লে কেইটামান টিলিঙা বজোৱা মানুহে খুব সন্মান কৰে কিন্তু আমিতো ইমান উই ডণ্ট বডাৰ হুইজ শৰ্মা হুইজ হোৱাট কিন্তু সেইকাৰণে আমি কওঁ এতিয়া যিবিলাক মানুহ অসমৰ খেলঞ্জীয়াক একচুৱেলি অৰিজিনেল ইণ্ডিজিনাছ মানুহ তেখেতসকলক কোনে ঠগি খাই আছে এতিয়া অভিজিৎ শৰ্মাৰ নিচিনা মানুহে নিজকে চিনাকি কৰি দিছে মই শৰ্মা মানুহ মই ঠগি খাওঁ তেখেতৰ আইডেণ্টিটি এইটোৱে হৈ গ'ল আৰু তেখেতসকলে এটা মানে বুদ্ধিয়ক শ্ৰেণী বুলি কয় এইটো ইংলিছত কয় কানিং কমিউনিটি বুলি কয় সেইকাৰণে অসমখন বচাবলৈ হ'লে এই শৰ্মাবিলাকক এতিয়া চেক কৰিব লাগিব আমি সিহঁতি ক'ৰ পৰা পইচা আনে কেনেকৈ খাক টকি খায় এতিয়া আমি সকলোৱে RTI কৰিব লাগে আৰু তেখেতসকলক এতিয়া আমি গংগাত লৈ যাব নালাগে খুচি কৰিবৰ কাৰণে আমাৰ নিজৰ নিয়মতে আমি সিহঁতক খুচি কৰিব লাগে যেনেকৈ দেউৰী মানুহ খুচি কৰিবলৈ হ'লে গাহৰি এটা মাৰিব লাগে 4টা মুৰ্গী মাৰিব লাগে আৰু 4 কলম মদ লাগে খুচি কৰিবলৈ আমাৰ দেউৰী পূজাৰীয়ে আমাৰ পূজাৰীয়ে তেখেতে খুচি কৰিব আমি বামুণক খুচি কৰিবলৈ আমি হায়াৰ কৰিবলৈ দৰকাৰ নাই ইয়াতে বেয়া লাগে কেইটামান অসমৰ খেলঞ্জীয়া মানুহে সকাম কৰিলে বামুণক আনি পেলাই সকাম কৰিবলৈ কাৰণে তেখেতসকলে এক্সট্ৰা স্পেচিয়েল প্ৰিজ বুলি আনে সেইটো কৰিব নালাগে এতিয়া বড়োবিলাকো নাম ইনভাইট নকৰে তিৱা কিনিও নকৰে কাৰ্বি কিনিও নকৰে মিচিঙো নকৰে আহোমখিনিও এতিয়া বহুতখিনি বাদ দিছে মৰাণ মটকো এতিয়া বাদ দিবলৈ পৰিছে দিছ ইজ দ্য ৰিজন মিষ্টাৰ অভিজিৎ শৰ্মা আপোনাৰ কাৰণে এতিয়া ইণ্টায়াৰ বামুণ শৰ্মাক মানুহে তেৰা চকুৰে চাব আৰু আপোনালোকে এতিয়া দেখিলে আগত যদি 10% বেয়া পাইছিলে এতিয়া 90% মানুহে আপোনাক বেয়া পাব আপোনালোকলে নহয় ইণ্টায়াৰ বামুণ শ্ৰেণীকে মানুহে তেৰা চকুৰে চাব অ'কে থেংক ইউ ছ' মাছ बर'फोरनि न' बांखौ सावनानै होग्राया सोर पुलिसनि ड्रेस गाननानै पुलिसनि सिलाइ लानानै बै समाव पुलिसनि अनगा राइफला पाब्लिकनि आखायाव थायामोन लास्ट दावहाया आसामाव ट्राइबेलनि दावहा बर'फोरनि दावहाया सोरजों गिबि बर'फोरखौ गाग्लोबग्रा ट्राइबेलफोरखौ लामा सामा गारि गुरानिफ्राय बोख्लायनानै बुथारग्रा हारिया आसामाव सोरमोन बिथांमोननि थाखाय उपेन ब्रह्मआ इनिसियाननि सासे सारेन्डार जानाय मानसिखौ लोगो मोनफ्लाङो हाथियार लाग्रा आफाद ट्राइबेलफोरनि गेजेराव बा बर'फोरनि गेजेराव जोनोम जाथारनांगोन बर'फोरनि न' बां सावनानै होग्रा ट्राइबेलफोरखौ लामा सामा गाग्लोबग्रा बिथांमोनजों थेर फाथिनो थाखाय उपेन ब्रह्मआ इनिसियाननि सासे ग्रुपनिफ्राय खारनाय बिथांखौ लोगो मोनफ्लाङो बे खारनाय इनिसियाननि ग्रुपनिफ्राय खारनाय मानसिखौ लोगो मोननानै सावरायनायनि थाखाय हाथियार लाग्रा उपेन ब्रह्मनि नाजानाया फेलें जादों बिनि उनाव डियारनाब्ला सारनि ग्रुपआ इनिसियाननि हेफाजाब लानानै बर'फोरनि न' बां सावनानै होग्रा पुलिस ड्रेस गाननानै पुलिसनि सिलाइ लानानै बिथांमोननि एगेन्स्टै गसंनो थाखाय इनिसियाननिफ्राय हेफाजाब मदद मोनो ट्राइबेलफोरखौ लामा सामा बुथारनानै दोनग्रा बिथांमोनखौ थेर फाथिफिननो थाखाय डियारनाब्ला सारनि ग्रुपआ साक्सेस जायो बुंदोंमोन सानसे समाव डियारनाब्ला सारा बर'फोरनि दावहाया सोरजों लास्ट दावहाया ट्राइबेलफोरनि लास्ट दावहाया सोरजों लासै लासै बे बाथ्राया सैथो साननैसो सिगां आसामनि साहित्य सभा गेदेरमाया बर'नि माखासे ट्राइबेलनि सायाव बुंलायबाय आरो बिनि उनाव बिश्वजित सारखौ बुंलायबाय बिश्वजित सारखौ बुंनाय माने बर'फोरखौनो गाग्लोबनाय बा ट्राइबेलफोरखौ गाग्लोबनाय
मालाबाबो ट्राइबेलफ्रा हाथियार लानो दिल्लीनि लांगोनायाव आन्दलन खालायनो गुवाहाटीनि लांगोनायाव आन्दलन खालायनो बेबायदि सानफेराखैमोन बिथांमोननि सोबख'नाय नासयनायाव बर'फ्रा दिल्लीनि लांगोनायाव आन्दलन खालायनो गोनां जाबाय गुवाहाटीनि लांगोनायाव आन्दलन खालायनो गोनां जाबाय ट्राइबेलफोरनि गेजेराव बर'फोरनि गेजेराव हाथियार लाग्रा आफादा जोनोम जानो गोनां जाबाय